Hello everyone, welcome to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ মাজত এটা সম্পূৰ্ণ নতুন ধৰণৰ ভিডিও লৈ আহিছো। যেহেতু মই YouTube চেনেলটো খোলাৰ পৰা আপোনালোকৰ লগত জড়িত হৈ আহিছো, যাতে আপোনালোকক এটা জেনুইন গাইডেন্স দিব পাৰো বা মোটিভেশন দিব পাৰো। সো আজি মই আপোনালোকৰ মাজত এনেকুৱা এজন ব্যক্তিৰ লগত আহিছো যে তেওঁৰ নিজৰ ইনস্পাইৰেশন হ'ব আপোনালোক তেওঁৰ জাৰ্নিটোৰ পৰা। তেওঁ কেনে ধৰণে নিজৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰি APSC ক্লিয়াৰ কৰালৈকে তেওঁ গোটেই জাৰ্নিটো আপোনালোকৰ লগত শেয়াৰ কৰিব। তো দেৰি নকৰি তেওঁৰ ওচৰত যাওঁ আৰু তেওঁৰ লগত তেওঁ জাৰ্নিটো আপোনালোকৰ মাজত শেয়াৰ কৰোঁ। আজি মোৰ লগত আছে Ranjan Kakoty। দীপ, তোমাক মোৰ চেনেললৈ ওয়েলকাম জনাইছো। ধন্যবাদ। আৰু মোৰ চেনেলৰ ফালৰ পৰা তোমাক কংগ্ৰেচুলেশ্যনছ। থ্যাংক ইউ। তোমাৰ খবৰ কোৱা, কেনেকুৱা এতিয়া? খবৰ ভালে। বৰ্তমান মই গোলাঘাটত কৰ্মৰত PWD ৰোডত গাণনিক বিষয় হিচাপে, সহকাৰী গাণনিক বিষয় হিচাপে, আৰু এই চলি আছে জীৱন। তো ফাৰ্ষ্ট মই ভিউৱাৰ্ছসকলক এটা কথা কৈ দিওঁ, দীপ আৰু মই ফ্ৰেণ্ড হয়। আমি দুইটাৰে ৰামানুজন জুনিয়ৰ কলেজৰ আছিলোঁ নগাঁৱৰ। তো ৰামানুজন জুনিয়ৰ কলেজৰ আৰু নগাঁৱৰ যিসকল আছে আপোনালোকে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো চাই ভাল পালে তাৰ ওপৰতো আপোনালোকে কি ভাবে কমেণ্ট জনাব। তো তুমি ফাৰ্ষ্ট তোমাৰ এইটো কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ, তুমি এই জাৰ্নিটো কেতিয়া ষ্টাৰ্ট কৰিম বুলি ভাবিছিলা? মই লোকসভা আয়োগৰ জাৰ্নিটো ক'বলৈ গ'লে 2016 তেতিয়া গ্ৰেজুৱেশ্যনত নতুনকৈ সোমাইছিলোঁ। তাৰ আগলৈকে চিভিল চাৰ্ভিচেছ কি আই হেড নো আইডিয়া। কিন্তু গ্ৰেজুৱেশ্যনত অহাৰ সময়তে লাহে লাহে সেইটো সময়ত ইণ্টাৰনেটৰ মানে পৰিসৰটো বাঢ়িছিলে। সেইটো সময়ত ডাটা পেকবোৰ অকণমান প্ৰাইচ ৰিডিউচ হৈছিল। তেতিয়া আগতেতো ডাটা পেকবোৰ খুব বেছি দামৰ আছিলে, তো এক্সেচিবল নাছিলে আগতে ইণ্টাৰনেটটো। যিমানখিনি 2016-15 চনৰ পিছৰ পৰা ইণ্টাৰনেট এক্সেচিবল হৈছিলে, তো চবৰ হাতে হাতে ইণ্টাৰনেট আছিলে। তেতিয়া অলপ মানে ষ্টাৰ্ট কৰিছিলোঁ ৰিচাৰ্চ কৰা, আৰু তেতিয়া গম পাইছিলোঁ যে চিভিল চাৰ্ভিচেছ কি হয় কি নহয়। আৰু তেতিয়াই মই একচুৱেলি কিতাপ মই 2016 চনতে কিনা। মোৰ যোনখন পলিটিৰ লক্ষ্মীকান্ত হয়, সেইখন তোমাৰ 2016 চনত এখন 5th এডিশ্যন আছিলে। এতিয়াতো 7th নে 8th এডিশ্যন ওলালে। তাৰপিছতে সেইখন তেতিয়া সেইখন উলিয়াই লওঁ, পঢ়িবলৈ চেষ্টা কৰোঁ। চিভিল চাৰ্ভিচৰ বিষয়ে অলপ চলপ গম পাইছোঁ, কি হয় এক্সামটো পেটাৰ্ণ, কি হয় চিলেবাছ চাইছিলোঁ। কিন্তু তেতিয়া সাহস হোৱা নাছিলে, কাৰণ তেতিয়া ছায়েন্সৰ আছিলোঁ। তেতিয়া মই বেচেলাৰ্ছ কৰি আছিলোঁ ছায়েন্সত। তাৰপিছতে তথাপি মই চাইছিলোঁ, বিকজ মোৰ আগৰ পৰা ইণ্টাৰেষ্ট আছিলে ছাবজেক্টছবোৰত। মই বোলো পাৰা যাব যদি পঢ়া যায়। পিছত যেতিয়া মানে গ্ৰেজুৱেশ্যন কৰি হ'ল, তেতিয়া মই ভালকৈ ডিচাইড কৰিলোঁ যে প্ৰিপেৰেশ্যন কৰিব লাগিব। ষ্টিল আকৌ মাষ্টাৰ্ছত সোমালোঁ। মাষ্টাৰ্ছত সোমোৱাৰ লগে লগে ইমান ভাষ্ট এটা চিলেবাছ যে চিভিল চাৰ্ভিচৰ কাৰণে আকৌ টাইম দিব নোৱাৰা হ'লোঁ। তো এতিয়া আকৌ আৰু পিছত MSc কৰাৰ পিছতে মই আকৌ ষ্টাৰ্ট কৰিছোঁ প্ৰিপেৰেশ্যন কৰা। তো তাৰ আগত তুমি কেতিয়াবা ভাবিছিলা নেকি যে চিভিল চাৰ্ভিচত যাবা, নে মানে হাই ছেকেণ্ডেৰী পঢ়ালৈকে তোমাৰ? নাই, হাই ছেকেণ্ডেৰী পঢ়াৰ সময়লৈকে মোৰ বিশেষ তেনেকুৱা একো জ্ঞান নাছিলে। তেতিয়া আৰু মেডিকেল ইঞ্জিনিয়াৰিং সেয়াই জানো, আৰু নাজানো। পিছত 2016 চনতে সেই প্ৰথম মানে ইণ্টাৰনেটৰ পৰাই মই গম পাইছিলোঁ যে চিভিল চাৰ্ভিচ বুলি এক্সাম এটা হয় এনেকুৱা। আগতে কেনেকৈ DC হয় কি হয় এইখিনি বস্তুটো নাজানো, গম নাপাওঁ কেনেকৈ কোনবোৰ জব তাৰ আণ্ডাৰত পৰে, সেইখিনি বস্তু গম পোৱা নাছিলোঁ। লোকসেৱা আয়োগৰ বিষয়ে জ্ঞান মই একেবাৰে শূন্য বুলি ক'লেও কম নহ'ব। 2016 চনৰ আগত গ্ৰেজুৱেশ্যনত অহাৰ সময়ত কিছুমান মানুহৰ ইনফ্লুৱেঞ্চতে হওক, ইণ্টাৰনেটৰ ইনফ্লুৱেঞ্চতে হওক, লাহে লাহে গম পালোঁ যে মানে চিভিল চাৰ্ভিচ বুলি এক্সাম এটা হয়। তাৰপিছত ষ্টাৰ্ট কৰিলোঁ তোমাৰ প্ৰিপেৰেশ্যন কৰা। সেই তোমাৰ MSc সময়ত মই পেৰেলেলি MSc লগতে ষ্টাৰ্ট কৰিলোঁ পঢ়া। সেইটো কিমান চন মানত কৰিছিলা? 2019 চন মই ষ্টাৰ্ট কৰিছিলোঁ। মানে যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত মই তেতিয়া বটানীত MSc কৰি আছিলোঁ। হোষ্টেল সোমাই মই ফাৰ্ষ্ট বটানীৰ কিতাপৰ লগতে মই চিভিল চাৰ্ভিচৰ কাৰণে গোটেই NCERTsখিনি কিনি লৈছিলোঁ। মোৰ ডাঙৰ বেগ এটা আছিলে, সেই বেগটোত অকল চিভিল চাৰ্ভিচৰ বুকছ, আৰু তোমাৰ লক্ষ্মীকান্ত, স্পেক্ট্ৰাম, আৰু গোটেই NCERTs এভৰিথিং, আৰু কিবাকিবি বেলেগ তোমাৰ কোচিং চেণ্টাৰৰ সেইবিলাক মেটেৰিয়েলছবিলাক, সেইবিলাক গোটাইছিলোঁ কিবাকিবি ৰিচাৰ্চ কৰি মেলি, টপাৰ্ছৰ ভিডিঅ' চাই সেই তেনেকৈ গোটাই মেলি তেতিয়া লৈ গৈছিলোঁ লগত। পঢ়িবলৈ বিশেষ সময় পোৱা নাছিলোঁ। যিখিনি সময় পাইছিলোঁ তেতিয়া অলপ চলপকৈ প্ৰিপেৰেশ্যন কৰি থাকোঁ। আৰু পিছত যেতিয়া MSc শেষ হ'ল, MSc শেষৰ পিছত মই 2022 চনৰ পৰাহে মই ফুল ফ্লেজেডলি প্ৰিপেৰেশ্যন কৰিছোঁ। 2022 চনৰ 1 মাৰ্চৰ পৰা, 1 ফেব্ৰুৱাৰীৰ পৰা, 1 ফেব্ৰুৱাৰী 2022 চনৰ পৰা মই ফুল ফ্লেজেডলি মানে বোলো এই এক বছৰ। তেতিয়া মই অকণমান দুদুল্যমান অৱস্থা এটাত আছিলোঁ। মোৰ মেণ্টেল ডাইলেমা এটা আছিল যে MSc শেষ কৰাৰ পিছত এতিয়া মই PhD কৰোঁ, মানে একাডেমিক্সত যাওঁ নে চিভিল চাৰ্ভিচত যাওঁ। মোৰ মানে সন্মুখত দুটা পথ আছিলে। তাৰপিছতে মোৰ লগৰবিলাকে ইউজুৱেলি মানে গোটেইখিনি একাডেমিক্সতে গুচি গ'ল। তাৰপিছতে মই বোলো সেয়া ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা এটা আছে নহয়, দ্য ৰোড লেছ টেকেন। তো মই বোলো যোনটোত চব গৈ আছে সেইটোত নাযাওঁ, অকণমান চিভিল চাৰ্ভিচে আগৰ পৰা মন, সেইটো চেষ্টা এটা কৰোঁ। সেই 2022 1 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিলোঁ প্ৰিপেৰেশ্যন কৰা। তাৰ মাজতে
আগষ্টত তেতিয়ালৈ মই কোচিং লোৱা নাছিলোঁ, কোচিং লোৱা নাই, নিজে প্ৰিপেৰেশ্যন কৰি আছোঁ ঘৰতে পঢ়ি। সেল্ফ ষ্টাডি। তাৰপিছতে ভাবিলোঁ যে ক'ৰবাত পিয়াৰ গ্ৰুপ এটা পালে ভাল। মই পিয়াৰ গ্ৰুপ এটা বিৰাট বিচাৰি আছিলোঁ যে ক'ৰবাত যদি অলপ পিয়াৰ গ্ৰুপ এটা পাওঁ, একেলগে পঢ়ি ভাল পাওঁ মই মানে চলিটেৰিকৈ পঢ়ি মানে ভাল নাপাওঁ। তো মই বোলো মানুহৰ লগত পঢ়িলে একেলগে মানে ভিউজবিলাক এক্সচেঞ্জ কৰিলে, সিহঁতৰ পৰা কিবা এটা নলেজ গেইন কৰিলোঁ, সিহঁতে মোৰ পৰা কৰিলে, আল্টিমেটলি একেলগে গ্ৰ' কৰিবলৈ ভাল। তাৰপিছতে ভাবিলোঁ নাই, কিবা এটা পিয়াৰ এটা বিচাৰিব লাগে। এটা দুটা লগৰ লগত প্ৰিপেৰেশ্যন তেতিয়া কৰি আছিলোঁ। সেইটো সময়তে তেজপুৰ ইউনিভাৰ্চিটিত এটা মানে ৰেচিডেঞ্চিয়েল কোচিঙৰ ফ্ৰী কোচিঙৰ এটা হেৰি এক্সাম হৈছিলে, এণ্ট্ৰেঞ্চ হৈছিলে, ডক্টৰ আম্বেদকাৰ চেণ্টাৰ অফ এক্সিলেঞ্চ বুলি DAC। তেওঁলোকে এণ্ট্ৰেঞ্চ পাতিছিলে। তো সেই এণ্ট্ৰেঞ্চটো দিলোঁ, সেই এণ্ট্ৰেঞ্চটোত পালোঁ। পাই পেলাই মই তেজপুৰ ইউনিভাৰ্চিটিত কোচিং কৰিব গুচি গ'লোঁ। সেইটো ফ্ৰী কোচিং আছিলে। তাতে কিছুমান কোচিং কৰিলোঁ। কোচিং কৰাৰ পিছতে তাতে দুটামান ছাবজেক্ট পঢ়ি বিৰাট ভাল পালোঁ, মানে এনচিয়েণ্ট হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী। সেইখিনি যিমান পাৰোঁ কনজিউম কৰিলোঁ। কৰি মেলি তোমাৰ অক্টোবৰত মই ষ্টাৰ্ট কৰিছোঁ তাতে কোচিং, আৰু জানুৱাৰীলৈকে কৰিলোঁ। তাৰপিছতে জানুৱাৰীত আকৌ ঘৰ গুচি আহিলোঁ 4 মান্থছমানৰ পিছত। মই বোলো তাতে মোৰ মানে নিডছখিনি ফুলফিল হৈ গ'ল, আৰু যে যিখিনি মই এনচিয়েণ্ট হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী সেইখিনি অকণমান মানে মই প্ৰব্লেমেটিক পাই আছিলোঁ, মানে ইণ্টাৰেষ্টটো বিল্ড কৰিবলৈ অলপ প্ৰব্লেম পাই আছিলোঁ তেতিয়া। তাৰপিছতে তাতে টিচাৰ ভাল পাই গ'লোঁ। তাতে এগৰাকী টিচাৰ আছিলে, নিগাৰ চুলতানা মেম। তো মেম আছিলে, তেওঁ তাৰে ছ'চিয়লজিৰ গ'ল্ড মেডেলিষ্ট হয় তেজপুৰ ইউনিভাৰ্চিটিৰ। তেওঁ বিৰাট ধুনীয়াকৈ মানে পঢ়াইছিলে এনচিয়েণ্ট হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী। তাৰপিছতে তেওঁৰ লগত পঢ়িলোঁ, ভাল পালোঁ। তাৰপিছতে যেতিয়া সেইখিনি চিলেবাছ শেষ হৈ গ'ল, মই আকৌ ঘৰলৈ গুচি আহি আকৌ চেল্ফ প্ৰিপেৰেশ্যন আৰু। তাৰপিছত মাৰ্চৰ 26 তাৰিখে এক্সাম দিছোঁ প্ৰিলিমছৰ। এইটো 2023 ন? 2023 প্ৰিলিম দিছোঁ মাৰ্চৰ 26 তাৰিখে। ডেটটো মাৰ্চৰ 26 আছিল চাগে, মাৰ্চৰ 26 তাৰিখত দিছোঁ। তাৰপৰা প্ৰিলিমছৰ ৰিজাল্ট দিছে এপ্ৰিলত দিয়ে দিলে হ'বলা, এপ্ৰিল নে মে'ত দিছিলে জানো, পাহৰিছোঁ। এপ্ৰিল মানতে দিছে, 15 এপ্ৰিলত দিছিল নেকি ৰিজাল্ট। এতিয়া প্ৰিলিমছটোতো পাৰ হৈ গ'ল। তাৰপৰা এতিয়া মেইনছটোৰ কাৰণে পঢ়িব লাগে। মেইনছটোৰ কাৰণে জীৱনত এইটো মোৰ ফাৰ্ষ্ট এটেম্প, মই জীৱনত দিয়াই নাই। তো জীৱনত মেইনছ দিয়াই নাই, নাজানো কেনেকৈ কি আহে। তাৰপিছতে মই তেতিয়া ভাবিলোঁ বোলো কোচিং এটা লৈ লোৱা ভাল। তেতিয়া মই SPMIS একাডেমীত ক্ৰেছ কৰ্চটো লৈ ল'লোঁ 2 মাহৰ। তাৰপিছতে সেইটো মোক ইমেন্সলি হেল্প কৰিলে। সেইটো নোহোৱা হয় মানে এক্সাম চাগে মোৰ ক্লিয়াৰ নহ'ল হয়, বিকজ আই হেড ন' আইডিয়া হাউ টু ৰাইট আনচাৰ্ছ এণ্ড কেনেকৈ মানে নলেজটো গেইন কৰি কেনেকৈ ৰিফ্লেক্ট কৰিব লাগে আনচাৰ শ্বীটখনত, বিকজ তাতে লিমিটেড ৱৰ্ডছ থাকে। গতিকে কেনেকৈ নিজকে এক্সপ্ৰেছ কৰিম সেই বস্তুটোৰ কাৰণ, আৰু লিমিটেড টাইম থাকে। তো কিছুমান টাইম লিমিট থাকে যে মানে 10 মাৰ্কছৰ কুৱেশ্যনটো 7.5 মিনিটছত লিখিব লাগে, 15 মাৰ্কছৰটো 10 মিনিটছত লিখিব লাগে, কিছুমান ৰুলছ আছে। সেইবিলাক বস্তু ইণ্ট্ৰডাকশ্যন লিখিব লাগে ভালকৈ, ইণ্ট্ৰডাকশ্যনটো 1 লাইনৰ হ'ব লাগে, ফেকচুৱেল ডাটা দি পেলাই ষ্টাৰ্ট কৰিলে ভাল। সেইবিলাক বস্তু আমি নাজানিছিলোঁ তেতিয়া, কাৰণ আমি টিপিকেল এনচাৰ লিখি আহা, আমি চিভিল ছাৰ্ভিচৰ আনচাৰৰ ধৰণটো বেলেগ। গতিকে তাতে কোচিং কৰি সেই বস্তুখিনি শিকিলোঁ। শিকাৰ পিছতে তাতে আনচাৰ ৰাইটিঙৰ হেৰি হয়, উইকলি তেওঁলোকে কুৱেশ্যন দিয়ে, সেইটো মানে তেওঁলোকে ইভালুৱেট কৰি দিয়ে। সেনেকৈ সেইখিনি কৰিলোঁ। লাষ্টত মেইনছটো ক্লিয়াৰ হ'ল। তেতিয়া অলৰেডি মই চাকৰি পাইছিলোঁ, ADREত পাইছিলোঁ মই তেতিয়া। মই মাজুলীত PWD বিল্ডিঙত কৰি আছিলোঁ তেতিয়া। তাৰপিছতে তাত চাকৰি কৰি থাকোঁতে মেইনছৰ ৰিজাল্ট ওলাল। ইণ্টাৰভিউ দিলোঁ নৱেম্বৰ 30 তাৰিখে, 2024 জানুৱাৰী 17 তাৰিখে ৰিজাল্ট ওলাল। সেয়া আৰু এতিয়া। তো দীপ, তুমি যেতিয়া প্ৰিপেৰেশ্যনটো কৰি আছিলা, তেতিয়া মনলৈ এনেকুৱা ধৰণৰ কিবা কুৱেশ্যন আহিছিল নেকি যে এক্সামটো যদি ক্লিয়াৰ নহয় বা তুমি কি কৰিবা, তোমাৰ প্লেন বি কিবা আছিলে নেকি? যদি চিভিল ছাৰ্ভিচ তোমাৰ ক্লিয়াৰ নোহোৱা হয়, তুমি কিবা কৰিম বুলি ভাবিছিলানে? তেনেকুৱা কিবা তোমাৰ প্লেনিং আছিলে নেকি? মই BSc কৰাৰ পিছত যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত তেতিয়া MSc কৰি আছিলোঁ, তেতিয়া সেইখিনি সময়ত মোৰ যোনটো গোটেই পিয়াৰ গ্ৰুপটো আছিলে, সকলোৱে একাডেমিক্সত যোৱাৰ মন আছিলে। তেওঁলোকে সকলোৱে PhD কৰি ডক্টৰেট ডিগ্ৰী লৈ যেনেকৈ প্ৰফেচৰ হয়। তো মই সেইটোৰ ক্ষেত্ৰৰ পৰা মই সেইটো ফালৰ পৰা ইনফ্লুৱেঞ্চড হৈছিলোঁ। বাট মই MSc পাছ কৰাৰ পিছত তেতিয়া মোৰ গেট লাইফ ছায়েন্সেছ ক্লিয়াৰ হৈছিলে জানুৱাৰী মাহত 2022। তেতিয়া মই এটা মানে ডিলেমাত পৰিছিলোঁ যে এতিয়া একাডেমিক্স ফ'ল' কৰোঁ নে চিভিল ছাৰ্ভিচত যাওঁ। আৰু সকলোৰে নিজৰ নিজৰ অপিনিয়ন, বাট মই দুটা বস্তু একেলগে চেজ কৰিব নোৱাৰোঁ। আই হেভ টু চুজ। আৰু মই বেকআপ প্লেন নাৰাখোঁ। মই ইফ আই এম গ'য়িং অল ইন। মই যিমান পাৰোঁ এটা টাইমত এটা বস্তুতে ফ'কাছ কৰাটো মই বিশ্বাস কৰোঁ। মই জীৱনত গোটেই জীৱন তেনেকৈ পঢ়ি আহিছোঁ। তো ভাবিলোঁ যে 2022 চনৰ জানুৱাৰীত মই ভাবিলোঁ, ভালকৈ 1 মাহ ভাবিছোঁ মই ঘৰলৈ আহি, ইউনিভাৰ্চিটিৰ পৰা গুচি আহিলোঁ, আহি ভাবিছোঁ যে কি কৰোঁ। তাৰপিছতে লাষ্টত ডিচাইড কৰিলোঁ যে মানে একাডেমিক্সটো মোৰ কলিং নহয়, মোৰ চিভিল ছাৰ্ভিচেছটোৱে মোৰ কলিং।
সেইটোত গ'লে মই মেণ্টেলি ছেটিছফাইড হৈ থাকিব পাৰিম irrespective of whatever I earn, irrespective of wherever I get to do my job, মই ছেটিছফাইড হৈ থাকিম যে মই চিভিল ছাৰ্ভিচেছ পাছ কৰি পেলাই আহি লোকসেৱা কৰি আছোঁ সেই বস্তুটো যিহেতু মোৰ ভিতৰত আছিলে মই ভাবিলোঁ নাই চিভিল ছাৰ্ভিচৰ কাৰণে যাওঁ আৰু যেতিয়া মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ আই হেড ন' বেকআপ প্লেন মই এক্সাম বহুত কিবা কিবি দিছোঁ সেইটো সময়তে বেলেগ এক্সামো দিছোঁ চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰি থাকোঁতে কিন্তু সেই প্ৰিপেৰেশ্যনটোতে দিছোঁ মই বেলেগ এক্সামৰ কাৰণে মই এক্সট্ৰাকৈ কোনো মই পঢ়ি পেলাই দিয়া নাই সেই চিভিল ছাৰ্ভিচৰ যোনটো প্ৰিপেৰেশ্যন সেইটো প্ৰিপেৰেশ্যনতে মই বেলেগ এক্সাম দিছোঁ ক্লিয়াৰ হৈছে বেলেগ এক্সাম চাকৰিও পাইছোঁ কিন্তু মই সেই বস্তুটো মানে কেতিয়াও বেকআপ হিচাপে ৰাখাই নাছিলোঁ কাৰণ মোৰ এনেকুৱা আছিলে যদি ইভেন মেইনছ পাছ কৰাৰ পিছত প্ৰিলিমছ পাছ কৰাৰ পিছত মোৰ মেইনছৰ সময়তে মই চাকৰি জইন কৰিব লগা হৈছিলে মেইনছৰ কিছুদিন আগে তাৰপিছতে মোৰ চাকৰি জইন কৰিবলৈ মন নাছিলে তেতিয়া তাৰপিছতে পিছত ঘৰৰ মানুহেও ক'লে বোলে জইন কৰ এনেকৈ তো মই সেইকাৰণে জইন কৰিলোঁ বাট মই এনেকুৱা এটা আছিলোঁ যে মোৰ যদি মেইনছৰ প্ৰিপেৰেশ্যনত হেম্পাৰ হয় তেতিয়াহ'লে মই তেতিয়াই ৰেজিগনেশ্যন দি দিম আই ৱাজ ৱেল প্ৰিপেয়াৰ্ড ফৰ ডেট বিকজ আই হেড দ্য কনফিডেঞ্চ ইন মি যে যদি প্ৰিলিমছটো বিকজ প্ৰিলিমছটো চবতকৈ হাৰ্ড প্ৰিলিমছটো যদি ক্লিয়াৰ হৈ গ'ল তেন্তে হ'লে ল'ৰা এটাৰ বা ছোৱালী এজনীৰ মেইনছটো ক্লিয়াৰ হৈ যায় যদিহে ভালকৈ সেইকেইদিন পঢ়ি পেলাই ভালকৈ যদি ৰাইটিং ভাল আনচাৰ ৰাইটিঙৰ স্কিলটো ভাল আৰু যদি মানে ভালকৈ ডিলিজেণ্টলি সেইকেইদিন কষ্ট কৰি দিয়ে মেইনছটো ক্লিয়াৰ হৈ যায় কিন্তু চবতকৈ হাৰ্ড পাৰ্টটো প্ৰিলিমছ যিহেতু প্ৰিলিমছটো এবাৰ ক্লিয়াৰ হৈ গ'ল আই ৱাজ প্ৰিটি ডাম চিয়'ৰ ডেট মই মেইনছৰো ইণ্টাৰভিউটো মানে উলিয়াই লৈ গুচি যাম আৰু তো সেইকাৰণে আই হেড ন' বেকআপ প্লেন মই মিছা কথা নকওঁ আৰু কিন্তু বেকআপ প্লেন মোৰ একো নাছিলে জব এটা আছিলে কিন্তু সেইটো মানে মোৰ বেকআপ প্লেন নাছিলে ইট ৱাজ দেৰ বাট মই সেইটোৰ ওপৰত মানে একদম ৰিলাই কৰা নাছিলোঁ আই ৱাজ ৰেডি টু গিভ ইট আপ দ্য মোমেণ্ট ইট হেম্পাৰ্ড মাই প্ৰিপেৰেশ্যন চ' তেনেকুৱা আছিলে কথাটো তুমি ষ্টুডেণ্টসকলৰ বাবে যি মানে চিভিল ছাৰ্ভিচ UPSC হওক APSC হওক সকলোতে মানে এনেকুৱা হয় যে বহুত বছৰ প্ৰিপেৰেশ্যন কৰিব লাগে ফাৰ্ষ্ট এটেম্পটত ধৰা ক্লিয়াৰ কৰাটো ইমান পচিবল নহয়গৈ গতিকে তেওঁলোকৰ বাবে এইটো বহুতৰ মাজত কুৱেশ্যন হৈ থাকে বৰ্তমান যিটো কম্পিটিশ্যনৰ যুগ যে মানে প্লেন বিটো ৰাখিব লাগে নে নালাগে সেইটোৰ ওপৰত তুমি কি এডভাইচ দিবা এছপাইৰেণ্টসকলক যে প্লেন বিটো থকাটো ইম্পৰ্টেণ্ট হয় নে নহয় কি বুলি ভাবা প্লেন বিটো কি হয় প্ৰত্যেক মানুহৰে নিজৰ নিজৰ প্ৰয়োজন নিজৰ নিজৰ নিড নিজৰ নিজৰ পৰিস্থিতি মই কৈ দিয়াটো শুদ্ধ নহ'ব যে প্লেন বিটোত থাকক বা নাথাকক কোনোবাই মই এইটো কৈ মোৰ কাৰণে হোৱাট ৱৰ্ক ফৰ মি ৱাজ মই ছিকিউৰ এনভাইৰনমেণ্ট এটাত আছিলোঁ ইভেন ইফ আই ডিডণ্ট হেভ এ প্লেন বি আই কুড হেভ ছাৰ্ভাইভড মই আৰু 3টা বছৰ কোচিং কৰি আৰু 3টা বছৰ এক্সাম দিব পৰাকৈ মোৰ সেই পৰিস্থিতিটো আছিলে সকলোৰে সেই পৰিস্থিতিটো নাথাকে তো এইটো শুদ্ধ কথা নহ'ব মই এইটো কৈ দিয়া যে কোনোবাই প্লেন বিটো থকাটো উচিত হ'ব নাই বাট হোৱাট ৱৰ্ক ফৰ মি ৱাজ সদায় মোৰ কাৰণে এইটোৱে মেটাৰ কৰে যে মোৰ গ'ল কোনটো তো গ'ল যিহেতু ছেট কৰি লৈছিলোঁ তাৰপিছত বেলেগ বস্তুত মই নিজৰ এনাৰ্জিটো লছ কৰিব বিচৰা নাছিলোঁ বাট কি হয় কিছুমান মানুহৰ কিছুমান পাৰিবাৰিক চিটুৱেশ্যনো থাকে মই এনেকুৱা মানুহ লগ পাইছোঁ যোনে আপোনাৰ এনেকুৱা পাৰিবাৰিক চিটুৱেশ্যন থাকে বা নিজৰ কিছুমান ফাইনেন্সিয়েল চিটুৱেশ্যন থাকে যে তেওঁলোকে এটা জব পাইছে সেই জবটোৰ সতিহে তেওঁলোকে ওপৰৰ বেলেগ এটা জব প্ৰিপেৰেশ্যন কৰিব পাৰে তেওঁলোকৰ সেইটো নিড হয় সেই মমেণ্টটোৰ তো সেইটো ক্ষেত্ৰত মই এইটো কোৱাটো ভুল হ'ব যে প্লেন বি থাকক নাথাকক মানে থাকিব লাগে বা নালাগে সেইটো কোৱাটো মোৰ কাৰণে ভুল হ'ব চবৰ নিজৰ চিটুৱেশ্যনত কিন্তু প্লেন বি নাথাকিলে এনাৰ্জিটো ডিভাইড নহয় আপুনি এটা বস্তুতে ফ'কাছ কৰিব পাৰে এটা বস্তুতে ফ'কাছ কৰাৰ লগে লগে সেই বস্তুটোৱে আপোনাৰ ফুল এটেনশ্যন পোৱাৰ লগে লগে আপুনি 10টা মানুহতকৈ বেছি আগুৱাই গ'ল বিকজ আজিৰ যুগত বেছিভাগ মানুহৰে যোনটো এটেনশ্যনটো সেইটো ডিভাইডেড এটেনশ্যন হয় মানুহে 10টা বস্তু 10টা টাইমত এটা টাইমতে 10টা বস্তু মাথা মাৰি থাকে গতিকে প্ৰতিটো বস্তুৰ বিষয়ে ভাবি থাকিব তেতিয়াহ'লে এটা বস্তুত ফ'কাছ কৰাটো অকণমান দিগদাৰী হৈ যায় তো যিমান পাৰি মই ভাবোঁ যদি চিভিল ছাৰ্ভিচটো এটা মানে কঠিন এক্সাম মিছাকৈ লাভ নাই কঠিন এক্সাম এইটো বিকজ এক্সাম এটা কঠিন কৰে কিমান মানুহে সেই এক্সামটো দি আছে কম্পিটিশ্যনটোৱে কঠিন কৰে বিকজ যেনেকৈ এতিয়া সাধাৰণতে এই মাজতে ADR ৰিজাল্ট ওলালে তাতে কাট অফ চবে কৈছে কাট অফ বাঢ়িছে বিকজ মানুহ সিমানখিনিয়ে দিছে এক্সাম কাট অফ হাই যাবই কাৰণ সিমানখিনি 20 লাখৰ ওপৰত ষ্টুডেণ্টে দিছে চ' সেই এক্সামটো হাৰ্ড সেইটো লাগিলে গ্ৰেড 3 গ্ৰেড 4 জবৰ কাৰণে হওক কিন্তু এক্সামটো যিমানখিনি মানুহে এটেম্প কৰিছে সেইটো মতে এক্সামটো অত্যন্ত হাৰ্ড আহিছে তো তাতে যিখিনি এক্সিলেণ্ট পাৰফৰ্ম কৰিছে তেওঁলোকে পাছ কৰি গৈছে হাই কাট অফ লৈ সেইকাৰণে কাট অফো হাই গৈছে গতিকে এক্সামটো চিভিল ছাৰ্ভিচ এক্সামটো যিহেতু ইমানখিনি মানুহে দিয়ে গতিকে পোষ্ট বহুত কম আমাৰ টাইমত 900টা পোষ্ট ওলাইছিলে যোৱাবাৰটো 235টা নেকি 235টা পোষ্ট ওলাইছে বহুত কম ওলাইছে নেক্সটটো কিমান ওলাব ঠিক নাই সাধাৰণতে 300 500 এনেকুৱাই থাকে গতিকে
তেনেকুৱা এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ আপুনি নিজৰ ফুল এটেনশ্যন দিব লাগিব বস্তু তো যিমান পাৰি মানে এটেনশ্যনটো ডিভাইড নোহোৱাকৈ আৰু মইতো এতিয়া নিজে ৱৰ্কিং প্ৰফেচনেল হিচাপে কৈ আছোঁ মই মানে মোৰ লগৰ বহুতে প্ৰিপেয়াৰ কৰিছে মই আকৌ প্ৰিপেয়াৰ কৰিছোঁ UPSC কাৰণে ভাবি আছোঁ যে UPSC দিম তো সেই প্ৰিপেৰেশ্যনৰ মাজত কোনোবা ক্ষেত্ৰত মানে সেই ৱৰ্কিং প্ৰফেচনেল হৈ থাকিলে টাইম মেনেজমেণ্টটো প্ৰব্লেম হয় কাৰণ অফিচত সময় দি আকৌ গধূলি আহি নিজৰ ষ্টাডিত সময় দিয়া আকৌ নিজৰ জীৱনটোতো বহুত ক্ষেত্ৰত সময় দিব লাগে গতিকে সকলো বস্তু বেলেঞ্চ কৰি চলাটো বহুত মানে কঠিন হৈ যায় তো সেইখিনি সময়ত লাইফৰ ডিচিপ্লিনটো বহুত মেটাৰ কৰে কিমান আপুনি ডিচিপ্লিন বিকজ ইউ হেভ এ লিমিটেড টাইম ইন এ ডে চ' ইউ হেভ টু ডিভাইড ইট একৰ্ডিংলি তো এজ মাছ ডিচিপ্লিনড এজ ইউ আৰ ডেটছ গুড ফৰ ইউ তো সেইটোৱে মই ক'ম বাকী তোমাৰ বুক লিষ্টৰ ওপৰত আজি ভিডিঅ'টো যিহেতু এছপাইৰেণ্টসকলৰ মানে মটিভেশ্যন বা তেওঁলোকৰ গাইডেঞ্চৰ কাৰণেই বনাইছোঁ তো তুমি বিগিনাৰ্ছসকলৰ বাবে মানে কি ক'বা মানে ৰিচোৰ্চেছবোৰ কি ফ'ল' কৰিব পাৰে ছাবজেক্ট ৱাইজ যদি কওঁ মেইন GS ছাবজেক্টকেইটা পলিটি হিষ্ট্ৰী জিঅ'গ্ৰাফী সেইকেইটা কৈ দিয়া অলপ ৰিচোৰ্চেছ কম ৰখা ভাল প্ৰত্যেকটো ছাবজেক্টৰ কাৰণে এখনকৈ ৰেফাৰেঞ্চ বুক আৰু সেইখন যিমান পাৰি ৰিভিজন কৰিব লাগে দেট ইজ দ্য কাৰেক্ট ষ্ট্ৰেটেজি দেট ইজ দ্য কাৰেক্ট ৱে টু ষ্টাডি ছামথিং যে এনেকুৱা এটা এক্সামৰ কাৰণে যেনেকৈ ধৰক এতিয়া মোৰ বুক লিষ্ট আছিলে মই GS 1লৈ যদি আহোঁ এনচিয়েণ্ট হিষ্ট্ৰী আছিলে এনচিয়েণ্ট হিষ্ট্ৰীৰ কাৰণে মই তামিলনাডু NCERTs মই ফ'ল' কৰিছিলোঁ আৰ্ট এণ্ড কালচাৰৰ কাৰণে মই নিতিন সিংহানিয়াৰ কিতাপখন কিনিছিলোঁ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বুলি বুকখন বাট আই ফ'ল'ড হিজ হেণ্ড ৰিটেন নোটছ বিকজ তাতে কনচাইজকৈ দিয়া আছিলে গোটেইখিনি বস্তু চ' আই ফ'ল'ড হিজ হেণ্ড ৰিটেন নোটছ এণ্ড যদি কেতিয়াবা মই কিবা এটা বস্তু বুজি পোৱা নাই দেন আই ইউজ টু ৰেফাৰ টু দ্য বুক এণ্ড দেন মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে মই ফ'ল' কৰিছিলোঁ স্পেক্ট্ৰাম আৰু জিঅ'গ্ৰাফীৰ কাৰণে মই 11-12ৰ NCERTs ফ'ল' কৰিছোঁ কেতিয়াবা যদি কোনোবা এটা বস্তু বুজি পোৱা নাই GCLE মই ৰেফাৰ কৰিছোঁ বাট মষ্টলি বুজি পাইছিলোঁ যিখিনি বুজি পোৱা নাই ইউটিউব ইণ্টাৰনেট গোটেইখিনি সেইখিনি ফ'ল' কৰি পেলাই বুজিবলৈ চেষ্টা কৰিছিলোঁ কিবা এটা টপিক বুজি পোৱা নাই বোলে চাইক্লনৰে কিবা এটা বুজি পোৱা নাই টেকটনিক প্লেটছৰে কিবা এটা বুজি পোৱা নাই কথাটো কৈছোঁ যদি কিবা এটা টপিক মই বুজি পোৱা নাই সেই টপিকটো ইণ্টাৰনেটৰ সহায় লৈ পেলাই কিন্তু বেছিকটো বিল্ড কৰিছিলোঁ সেই NCERTsৰ পৰা জিঅ'গ্ৰাফীৰ আৰু জিঅ'গ্ৰাফীৰ 11-12ৰ NCERTsখিনি ইনাফ বহুত ধুনীয়াকৈ দিয়া আছে তাতকৈ বেছি মানে বেছিক্স বিল্ড কৰিবলৈ তাতকৈ বেছি জানিব নালাগে তাৰপিছতে ছ'চাইটিৰ কাৰণে মই ভিজনৰ মেটেৰিয়েল ইউজ কৰিছোঁ ছ'চাইটিৰ কাৰণে তাৰপিছতে পলিটিৰ কাৰণে লক্ষ্মীকান্ত তো লক্ষ্মীকান্তখন হৈছে এনেকুৱা এখন কিতাপ বেলেগে বহুতে বহুত কিতাপ কৰিব পাৰে ছাজেষ্ট মোৰ ষ্ট্ৰেটেজিটো আছিল যে লক্ষ্মীকান্তখন যিমান পাৰি মই ৰিভিজন দিওঁ আৰু লক্ষ্মীকান্তখন মই এটলিষ্ট এক্সামৰ আগত 20-25 টাইমছ মান মানে ৰিভাইজ কৰিছোঁ টোটেলটো মই 40 টাইমছ মান ৰিভাইজ কৰিছোঁ 5th এডিশ্যনখন তো যিমান পাৰি ৰিভিজন কৰি গৈছিলোঁ পলিটিৰ কুৱেশ্যন মোৰ সেইকাৰণে প্ৰিলিমছত শুদ্ধ কৰি আহিছিলোঁ গোটেইখিনি ভুল নহয় পলিটি গোটেইখিনি তাৰ পৰাই আহে বেছিক কুৱেশ্যনখিনি সেই লক্ষ্মীকান্তৰ পৰা আহে 1000খন বুকছ পঢ়ি পেলাই মানে লাভ নাই মোৰ মতে আৰু সেই লক্ষ্মীকান্ত বা কিবা এখন বেলেগ বুক হ'লেও আৰু NCERTsৰ ভিতৰত সেই ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক সেইখন কিতাপ আছে যে সেইখনে মোৰ বেছিক বিল্ড কৰিছে বিকজ ক্লাছ 10লৈকে হেৰি আছিলে ছ'চিয়েল ষ্টাডিজ আছিলে 11-12ৰ পিছততো তাতছে নাই চ' মই অকণমান বেছিকটো বিল্ড কৰিব মোৰ এনেকুৱা এটা সময় আছিলে মই অৰ্ডিনেঞ্চ মানে কি সেইটো নাজানো অৰ্ডিনেঞ্চ মানে কি মই গুগল কৰি চাব লাগে তো গতিকে সেইখিনিৰ মাজত মানে মই সেইখিনি নলেজ নোহোৱাৰ পৰা নলেজটো বেছ এটা বিল্ড কৰিবলৈ NCERTse বহুত সহায় কৰে তাৰপিছতে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ আছিলে গভাৰ্নেন্স আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ মই কমপ্লিটলি হেৰিৰ পৰাই ফ'ল' কৰিছোঁ মেইনছৰ কাৰণে প্ৰিলিমছৰ কাৰণে মই ভিজন IASৰ নোটছ পঢ়িছিলোঁ আৰু পিছত SPMৰ সহায় লৈছিলোঁ মই গভাৰ্নেন্স আৰু IRৰ কাৰণে IRটো বহুত ধুনীয়াকৈ পঢ়াইছিলে তাতে আৰু নোটছখিনি ষ্ট্ৰেটেজি ছাৰ বহুত মানে কম্প্ৰিহেনচিভকৈ পঢ়াইছিলে বহুত শ্বৰ্ট টাইমত ল'বলৈও ভাল হৈছিলে ইনফৰ্মেশ্যনো কাট পূৰা কনচাইজকৈ দিছিলে জিষ্টকৈ দিছিলে গোটেইখিনি আৰু ল'বলৈও ভাল হৈছিলে সেইখিনি প্ৰডিউচ কৰিবলৈও ভাল হৈছিলে এক্সামত তো সেইটো সুবিধা হৈছিলে তাৰ পৰা ইণ্টাৰনেল ছিকিউৰিটি আছিলে ইণ্টাৰনেল ছিকিউৰিটি মই সেই SPMতে পঢ়াইছিলে তাতে 10-12-15 পেজৰ নোটছ এটা আছিলে সেইটো পঢ়িয়ে গৈছোঁ নেক্সালিজম তাৰপিছতে মাওইজম এইফালে আমাৰ আলফা যোনখিনি আছিলে তো সেই গোটেই টপিকছখিনি ইণ্টাৰনেল ছিকিউৰিটিৰ বস্তুখিনি আমি তাৰ পৰাই পঢ়া মই তাৰপিছতে আহিলে ছায়েন্স এণ্ড টেক আৰু ডিজাষ্টাৰ মেনেজমেণ্ট এইখিনি মই
ফাৰ্ষ্টতে ভিজনৰ পৰা পঢ়া ভিজন আইএছৰ নোটছৰ পৰা আৰু ইকনমি যোনটো ইণ্ডিয়ান ইকনমি মই একচুৱেলি প্ৰিলিমছৰ টাইমত মই তেতিয়া ভিজন আইএছৰ নোটছ পঢ়িছিলোঁ মৃণাল ছাৰৰ মই তেতিয়া ভিডিঅ'জ ৰেফাৰ কৰিছিলোঁ বাট মাই ইকনমি ৱাজ নট ডেট ষ্ট্ৰং আই ডিডণ্ট হেভ এ গুড কনচেপ্ট অফ ইট কিন্তু মৃণাল ছাৰৰ তুমি প্লেলিষ্টটো চাইছিলা নে ইউটিউবৰ নে এক্সট্ৰা ক্লাছ লৈছিলা প্লেলিষ্টটো চাইছিলোঁ তেওঁ আন একাডেমিটো পঢ়াইছিলে তো তেওঁৰ সেই আন একাডেমিৰ ক্লাছেছ কিছুমানো চাইছিলোঁ বাট ফ্ৰী ক্লাছেছখিনি মই ছাবস্ক্ৰিপশ্যন লোৱা নাছিলোঁ বাট পাছত মই কি কৰিলোঁ মেইনছৰ টাইমত যেতিয়া ক্ৰেছ কৰ্চ লৈছিলোঁ চ' মোৰ ইকনমিৰ গোটেই ইণ্ডিয়ান ইকনমি ৱাজ দ্য মষ্ট হেটেড ছাবজেক্ট ফৰ মি মই বহুত বেয়া পাইছিলোঁ এটা সময়ত বিকজ আই কুড নট গ্ৰেছপ ইট কিন্তু পিছত কি হ'ল পিছত মেইনছৰ টাইমত যেতিয়া ক্ৰেছ কৰ্চ ল'লোঁ থেংকছ টু সত্যজিৎ ছাৰ তো তেওঁ যেনেকৈ পঢ়ালে ইকনমিটো মই তেনেকৈ ব্লাইণ্ডলি তেওঁক ফ'ল' কৰিছিলোঁ মানে তো যেনেকৈ পঢ়াইছে তেনেকৈ পঢ়ি গ'লোঁ এণ্ড পিছত মানে মোৰ বহুত ভাল পোৱা ছাবজেক্ট হৈ গ'ল কাৰেণ্টলি মোৰ এতিয়া ইকনমি চবতকৈ ভাল পোৱা ছাবজেক্টৰ ভিতৰত এটা গোটেই চিলেবাছখনত চ' তাত সত্যজিৎ ছাৰৰ বহুতখিনি কণ্ট্ৰিবিউশ্যনছ আছে চ'লি তেওঁৰে কণ্ট্ৰিবিউশ্যন আছে ইকনমিত আদাৰৱাইজ মই সেই ছাবজেক্টটো ভাল পাব নোৱাৰিলোঁ হয় আৰু কি হয় এনভাইৰনমেণ্টটো সেই ভিজন আইএছৰ নোটছ পিছত এছপিএমৰ নোটছ আৰু সায়েন্স আৰু টেক আৰু এনভাইৰনমেণ্টটো কাৰেণ্ট এফেয়াৰ্ছে হয় একচুৱেলি কি হয় কেইটামান টপিকছত কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰিয়ে মানে কভাৰ হৈ যায় টপিকছখিনি যেনেকৈ এতিয়া ছায়েন্স এণ্ড টেকত কুৱেশ্যনছ আহিব কি ছায়েন্স এণ্ড টেকত বিভিন্ন ধৰণৰ কুৱেশ্যনছৰ ভিতৰত কুৱেশ্যনছ কি আহিব এতিয়া অলিভ ৰিডলি টাৰ্টলছ সিহঁতে উৰিষ্যাৰ কোষ্টত আহি পেলাই সিহঁতে তাতে ৰিপ্ৰডাকশ্যনৰ কাৰণে আহে উৰিষ্যাৰ কোষ্টত চ' সেই অলিভ ৰিডলি টাৰ্টলছৰ বিষয়ে আহি যাব গতিকে ছায়েন্স এণ্ড টেকত এতিয়া কালি হেৰিত আপোনাৰ স্পেডেক্স বুলি যোনখন এখন পঠাইছিলে আমাৰ ইণ্ডিয়াৰ পৰা ডকিং কৰিছে ওপৰত আকাশত ডকিং কৰিছে স্পেচত তো সেইটো ফাৰ্ষ্ট টাইম ইণ্ডিয়াৰ কাৰণে তেনেকুৱা কুৱেশ্যনছ আহি যাব PSLV JSLVৰ ওপৰত কুৱেশ্যনছ আহি যাব আপোনাৰ ছায়েন্স এণ্ড টেক মানে যদিও ভাষ্ট হয় টপিকছ কিন্তু কাৰেণ্ট এফেয়াৰ্ছৰখিনিয়ে আহে মানে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ যদি আপুনি ডিলিজেণ্টলি ফ'ল' কৰি থাকে তাৰপিছত সেই বস্তুখিনি ষ্টেটিক পৰ্চনটো যদি কভাৰ কৰি দিয়ে তেন্তে হ'লে গোটেই সেইকেইটা টপিক মানে কভাৰ হৈ যায় যেনেকৈ ডিজাষ্টাৰ মেনেজমেণ্টত আমাৰ 2012 চনৰ নিউজ একো নাহে আমাৰ আহিব এতিয়া 25 চন চলি আছে 24-25ত কিখিনি পৰিঘটনা হৈছিলে হিট ৱেভছৰ বিষয়ে আহিব হিট আইলেণ্ডৰ বিষয়ে আহিব এতিয়া কাৰেণ্টলি ক্লাইমেট চেঞ্জৰ বিষয়ে আহিব তো তাৰে বেচিক্সখিনি জানিলে সেইখিনি ইমান কভাৰ কৰাটো মানে কাৰেণ্ট এফেয়াৰ্ছখিনি ফ'ল' কৰি থাকিলে তাৰ লগতে ষ্টেটিক পৰ্চনখিনিটো ফ'ল' কৰিয়ে থকা যায় আৰু সেনেকুৱা সময়তে মেগাজিনখিনি ইউজত আহিছে মই ডিলিজেণ্টলি ভিজনৰ মেগাজিন কৰিছিলোঁ এটা সময়ত গোটেই প্ৰিপেৰেশ্যনৰ টাইমত মই ভিজনৰ যোনখন কাৰেণ্ট এফেয়াৰ্ছৰ মান্থলি মেগাজিনখন সেইখন মই এভৰি মান্থ কৰোঁ তাৰপিছত এভৰি মান্থ কৰি আকৌ সেইখন মানে মান্থৰ লাষ্টৰ ফালে আহে 15-16 পিছত আহে এখন তো এবাৰ মানে মাহৰ লাষ্টলৈকে পঢ়ি দিওঁ দেন পিছৰ মাহৰ ফাৰ্ষ্টত মই সেইখন এবাৰ ৰিভিজন মাৰি দিওঁ তো ষ্টেটিকটোতো তাতে কভাৰ হৈয়ে যায় পিছত PT365 বুলি তেওঁলোকে গোটেই বছৰটো আহি যায় গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি এবাৰ কভাৰ কৰি দিয়াৰ পিছত তাৰেই ষ্টেটিক যোনখিনি পৰ্চনখিনি সেইখিনি আহি যায় কুৱেশ্যনত গতিকে কভাৰ কৰিবলৈ ভাল হয় যদিহে কাৰেণ্ট এফেয়াৰ্ছখিনি ডিলিজেণ্টলি কৰি যোৱা যায় আৰু এইটো ডিজাষ্টাৰ মেনেজমেণ্টৰ কাৰণে NDMA গাইডলাইন সেইখিনি NDMA চেণ্ডাই ফ্ৰেমৱৰ্ক NDMA গাইডলাইনছ সেইখিনি আৰু ইভেন ডিজাষ্টাৰ মেনেজমেণ্টৰ ক্ষেত্ৰত কি হয় আনচাৰ ৰাইটিং কৰোঁতে NDMA গাইডলাইনছৰ একৰ্ডিংলি বা চেণ্ডাই ফ্ৰেমৱৰ্কৰ একৰ্ডিংলি যদি বোলে একৰ্ডিং টু চেণ্ডাই ফ্ৰেমৱৰ্কৰ একৰ্ডিং টু NDMA গাইডলাইনছ এনেকৈ লিখি পেলাই যদি আনচাৰটো লিখা যায় তেতিয়া আনচাৰটোত এটা মানে হেৰি থাকে ৱেইট থাকে বা যিকোনো ইণ্টাৰনেশ্যনেল কনভেনশ্যন এখনৰ কথা মেনশ্যন কৰি পেলাই তাত থকা গাইডলাইন এটা যদি লিখা যায় সেইটো লাগিলে আৰ্থকুৱেকৰ কাৰণে হওক সেইটো ফ্লাডৰ কাৰণে হওক সেইটো যি ডিজাষ্টাৰৰ কাৰণে নহওক কিন্তু যদি ইণ্টাৰনেশ্যনেল কনভেনশ্যন এখন বা নেশ্যনেল কনভেনশ্যন এখনৰ মতে যদি আনচাৰটো লিখা যায় তেতিয়া আনচাৰটো এটা ৱেইটেজ পায় তেতিয়া মাৰ্কছ দিবলৈ তেওঁলোকৰ সুবিধা হয় নহ'লে তেওঁলোকে আমি নিজৰ মতে নিজৰ কিছুমান মেজাৰ্ছ তাত দিব নোৱাৰোঁ সুধিব কুৱেশ্যনটো এনেকৈ যে হোৱাট আৰ দ্য measures that you suggest but we don't have to write our suggestions we have to write the suggestions from those guidelines তেতিয়াহে আনচাৰটোৱে ৱেইটেজ পায় তো আনচাৰ ৰাইটিং কৰাৰ এইবিলাক বস্তু ধৰক এইবিলাক সৰু বস্তু কিন্তু এইবিলাক বস্তু আমি কোচিং লোৱাৰ কাৰণে মই শিকিব পাৰিছোঁ SPMত গতিকে আদাৰৱাইজ শিকিব নোৱাৰিলোঁ হয় গতিকে কাৰেণ্ট এফেয়াৰ্ছ পেৰেলেলি ষ্টেটিকৰ লগত পঢ়ি যাব লাগিব আৰ্ট এণ্ড কালচাৰৰ ক্ষেত্ৰতে যোনখিনি কাৰেণ্টলি চলি থাকিব নিউজ আৰ্ট এণ্ড কালচাৰৰ বিষয়ে এতিয়া ক'ত হেৰিটেজ চাইট দিলে ইউনেস্কোৰ হেৰিটেজ চাইট দিছে তো সেইবিলাকৰ ওপৰত কুৱেশ্যন আহিব নতুনকৈ ক'ৰবাত ৰামছাৰ চাইটছ দিছে সেয়াৰ ওপৰত কুৱেশ্যনছ আহিব আপোনাক 10 বছৰ আগৰ কুৱেশ্যন নোসোধে আপোনাক সুধিব যোনখিনি কাৰেণ্টলি চলি আছে এতিয়া জিঅ'গ্ৰাফিত 10 বছৰ আগৰ কুৱেশ্যনছ নোসোধে এতিয়া কি চলি আছে সেইটো সুধিব ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছত এতিয়া আগৰ পুৰণা কি চলি আছে সেইটো কুৱেশ্যন নোসোধে এতিয়া সুধিব ৰাছিয়া ইউক্ৰেইনৰ ৱাৰৰ ওপৰত সুধিব এতিয়া সুধিব আপোনাৰ পেলেষ্টাইন আৰু
পেলেষ্টাইনৰ ৱাৰৰ বিষয়ে সুধিব, তো গাজাৰ বিষয়ে সুধিব, এতিয়া যোনখিনি চলি আছে গতিকে সেইখিনি বস্তুৰ বিষয়ে সুধিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছটো পেৰেলেলি ষ্টেটিকৰ লগত পঢ়ি গৈ থাকিব লাগিব। যিখিনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি পেলাই ষ্টেটিকটো কভাৰ কৰিবলৈ বহুত ধুনীয়া হয়, এইটো ৰিভাৰ্ছ ষ্ট্ৰেটেজি এটা, যে কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িলে তাৰ থ্ৰু দি আপুনি গোটেই ষ্টেটিকটো কভাৰ কৰিব পাৰে। মষ্টলি এবাৰ যদি আপুনি ষ্টেটিকটো পঢ়ি থৈছে, দেন আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ থ্ৰু দি ৰিভাৰ্ছ চাইক'লজি ইউজ কৰি গোটেই একচুৱেলি বছৰটো আপুনি ষ্টেটিকটো কভাৰ কৰি ল'ব পাৰে সেই মেগাজিন কেইখনৰ থ্ৰু দি। গতিকে তেনেকুৱা মেগাজিন কেইখনে বহুত এটা গুৰুত্বপূৰ্ণ ৰোল প্লে কৰে। তো তুমি নিজৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটোৰ পৰা এছপাইৰেণ্টসকলক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ ওপৰত যদি টিপছ দিব কওঁ, কি টিপছ দিবা কেইটামান তোমাৰ ফালৰ পৰা? তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিলে? প্ৰিলিমছৰ ষ্ট্ৰেটেজিটো অলপ বেলেগ ধৰণৰ হয়। প্ৰিলিমছৰ কাৰণে ষ্টেটিকৰ লগতে মেগাজিনখিনি পঢ়াটো ইম্পৰ্টেণ্ট। মেগাজিনখিনি ডিলিজেণ্টলি 1.5 বছৰ কভাৰ কৰিব লাগে। একচুৱেলি 1.5 বছৰ কভাৰ কৰিব লাগে আৰু কণ্টিনিউছলি ৰিভাইজ কৰিব লাগে। পেৰেলেলি ৰিভিজন ষ্ট্ৰেটেজি এটা ৰাখিব লাগে। ইয়াতে প্ৰিলিমছৰ ক্ষেত্ৰত ৰিভিজন ইজ দ্য কি। আৰু তাৰ লগত এটা বস্তু আহি যায় টেষ্ট পেপাৰ্ছ। ভিজনে পাতে, তাৰপিছতে বেলেগ বেলেগ ইনষ্টিটিউটবিলাকে পাতে, আৰু সেইবোৰ ইণ্টাৰনেটত পাই যোৱা যায়। ইণ্টাৰনেটৰ সহায় লৈ পেলাই টেষ্ট পেপাৰ্ছ দিব লাগে এজ মাছ এজ পচিবল, যিমান পাৰি। আৰু টেষ্ট পেপাৰবোৰ দি এনালাইচিছ কৰিব লাগে। এনালাইচিছ কৰিব লাগে কি কি শুদ্ধ হ'ল, কি কি ভুল হ'ল। দেন সেই গোটেই আনচাৰ্ছখিনি পাৰিলে মানে কুৱেশ্যনৰ আনচাৰ সৈতে ৰত্তা মাৰি দিব লাগে। মানে যিমান পাৰি ৰিভাইজ 3বাৰমান ৰিভাইজ কৰিলে এখন টেষ্ট পেপাৰ এনেই মনত ৰৈ যাব কোনটো অপশ্যনছ আছিলে। আৰু টেষ্ট পেপাৰ আমি ষ্টেটিক পঢ়িলোঁ, মেগাজিনছ পঢ়িলোঁ, টেষ্ট পেপাৰে এই দুটা পঢ়ি যিখিনি গেপছ ৰৈ গ'ল সেইখিনি ফিল কৰে। প্ৰতিটো বস্তু ইটছ লাইক এ পাজল, প্ৰতিটো বস্তুৱে কিছুমান গেপছ এৰি থৈ যায়। ষ্টেটিকটো পঢ়ি থাকোঁতে তাত কাৰেণ্ট এফেয়াৰ্ছত কাৰেণ্টলি কি চলি আছে আমি একো আইডিয়া নাপাওঁ। কাৰেণ্ট এফেয়াৰ্ছ পঢ়ি আছোঁ, কিন্তু তাত আমি চব পঢ়ি আছোঁ, উই আৰ ৰিডিং এভৰিথিং। তো তাতে আমি আইডিয়া নাপাওঁ যে ইয়াৰ পৰা কোনটো কুৱেশ্যন আহিব। দেন সেই গেপটো ফিল কৰে টেষ্ট পেপাৰ্ছে। ভাল ভাল কোচিং ইনষ্টিটিউটবিলাকে সিহঁতে বছৰ বছৰ ধৰি চলাই আছে, তেওঁলোকে জানে যে কি কি কুৱেশ্যনছ কেনেকুৱা ধৰণৰ পেটাৰ্ণছ আহিব পাৰে। তাৰ কাৰণে আমি সেই টেষ্ট পেপাৰ্ছখিনি কৰিব লাগে। তাৰ লগত আৰু এটা গেপ ফিল কৰিব পাৰি, কেনেকুৱা কুৱেশ্যনৰ পেটাৰ্ণ আহে, সেইটোৰ কাৰণে আমি PYQs কৰিব লাগে। কিন্তু PYQs আগৰ বছৰ অহা কুৱেশ্যন এই বছৰ ৰিপিট হোৱাৰ চান্সেছ বহুত কম থাকে। কিন্তু আমি কি কৰিব লাগে, তথাপি PYQs এনালাইচিছ কৰি চাব লাগে যে কোনটো এৰিয়াৰ পৰা বেছিকৈ কুৱেশ্যন আহিছে, আৰু অপশ্যনছবিলাক চাব লাগে। ধৰক কিবা এটা কুৱেশ্যন দিলে তাতে ABCD 4টা অপশ্যনছ আছে, এই কুৱেশ্যনটো শুদ্ধ, এই অপশ্যনটো শুদ্ধ, BCD শুদ্ধ নহয়। কিন্তু উই হেভ টু ইকুৱেলি ন' সেই BCD অপশ্যনটো কেইটাৰ ডিটেইলছত আমি যাব লাগিব। মানে সেই অপশ্যন কেইটাৰ পৰা কুৱেশ্যন আহি যাব পাৰে পিছৰ বছৰ। কুৱেশ্যন ৰিপিট নহয়, কিন্তু অপশ্যনৰ পৰা কুৱেশ্যন ৰিপিট হ'ব পাৰে। এতিয়া তুমি মেইনছৰ ওপৰত কোৱা, মেইনছৰ ওপৰত কি ক'বা তোমাৰ ষ্ট্ৰেটেজিটোৰ ওপৰত? মেইনছৰ ষ্ট্ৰেটেজি মোৰ আছিলে কি, যিহেতু প্ৰিলিমছত অলৰেডি ৰিভিজন কৰি থৈছিলোঁ, চ' মেইনছৰ আগতে এবাৰ ভালকৈ ৰিভাইজ কৰি মেইনছৰ টাইমত যিমান পাৰি আনচাৰ ৰাইটিং কৰিব লাগে। আৰু আনচাৰ ৰাইটিংটো ক'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে, ফাৰ্ষ্টতে এটা 10 মাৰ্কছ বা 15 মাৰ্কছৰ আনচাৰ আমাৰ লিখোঁতে এনেও আধা ঘণ্টা লাগিব। প্ৰথম মই যিহেতু আনচাৰ লিখি আছিলোঁ, মোৰ ফাৰ্ষ্ট এসপ্তাহ 10 দিন মানে আধা ঘণ্টা লাগে। কিন্তু উই হেভ টু ৰিডিউচ দ্য টাইম টু 7 to 10 মিনিটছ। আদাৰৱাইজ আমাৰ এক্সামত লিখি শেষ নহ'ব। আৰু এক্সামত ইমানবোৰ কুৱেশ্যনছ থাকে যে লাষ্টত মই যিহেতু মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে হাত ফুলি যায়, আঙুলি ফুলি যায় যেতিয়া কণ্টিনিউৱাছলি মানে 3 দিন এক্সাম দিব লগা হয়। গতিকে সেই আনচাৰ ৰাইটিঙৰ প্ৰেক্টিছটো আগৰ পৰাই থকাটো জৰুৰী। তাৰ কাৰণে আমি এটা বস্তু চিলেক্ট কৰিব লাগিব যে ফাৰ্ষ্টতে আমি কোনখিনি বস্তু লিখিম আনচাৰত আমি কি কি লিখিম, আমাৰ ইন্ট্ৰডাকশ্যনটো কেনেকুৱা হ'ব। এতিয়া ধৰক ফৰ এক্সাম্পল উইমেনৰ হেল্থৰ ওপৰত কিবা এটা কুৱেশ্যন আহিলে, তাত আমি মেটাৰনেল মৰ্টেলিটি ৰেটৰ ডাটা এটা দি আমি ষ্টাৰ্ট কৰিব পাৰোঁ আনচাৰটো, যে কাৰেণ্টলি ইণ্ডিয়াত মেটাৰনেল মৰ্টেলিটি ৰেট MMR কিমান চলি আছে, সেইটোৰ পৰা ষ্টাৰ্ট কৰিব পাৰোঁ। তাৰপিছতে আমি গোটেই আনচাৰটো লিখিলোঁ, দেন কনক্লুজনত ৱে ফৰৱাৰ্ডত কিবা এটা ডাটা ভৰাব পাৰোঁ, বা কিবা এটা পজিটিভ আউটলুকত ৱে ফৰৱাৰ্ডত সদায় এণ্ডিং কৰোঁতে পজিটিভ আউটলুকত লিখিব লাগে আনচাৰ্ছবোৰ। চ' আমি কিবা এটা পজিটিভ আউটলুকত আমি ডাটাই ভৰালোঁ, বা কিবা এখন কনভেনশ্যনৰ বা কিবা এখন পেপাৰৰ উদ্ধৃতি দি পেলাই আমি কিবা এটা লিখি দিলোঁ। তো সেই বস্তুবোৰৰ কাৰণে আমি আমাৰ আনচাৰ ৰাইটিঙৰ স্কিলটোত ৱেল ভাৰ্ছড হ'ব লাগিব। আমি বহুত আনচাৰ্ছ লিখিব লাগিব। চ' মেইনছৰ আগত যিমান পাৰি পঢ়া হৈ গ'ল প্ৰিলিমছলৈকে, প্ৰিলিমছৰ পিছত মেইনছৰ কাৰণে মেইনছ এবাৰ যদি ক্লিয়াৰ হ'ল,
প্ৰিলিমছ দিয়েই ৰিজাল্টলৈ ৰ'বই নালাগে, জাষ্ট আনচাৰ ৰাইটিং কৰিব লাগে। যদিহে মানে গম পোৱা গৈছে যে প্ৰিলিমছটো ক্লিয়াৰ হ'ব, মেইনছৰ আনচাৰ ৰাইটিং কৰা ষ্টাৰ্ট কৰিব লাগে। আৰু মানুহে কয় যে ৰাইট এৱে আমি কেনেকৈ ষ্টাৰ্ট কৰোঁ, একচুৱেলি তেনেকেই ষ্টাৰ্ট কৰিব লাগে, নজনাকৈ ষ্টাৰ্ট কৰিব লাগে, ভুল কৰিব লাগে, আনচাৰ লিখোঁতে ভুল কৰিব লাগে, আনচাৰ লিখোঁতে ফাৰ্ষ্টতে দীঘল আনচাৰ হ'ব লাগে, ফাৰ্ষ্টতে পাৰফেক্ট কৰিব নালাগে। মানে পাৰফেকশ্যনটোত চাবলৈ গ'লে মানে আমি কেতিয়াও প্ৰগ্ৰেছ কৰিব নোৱাৰিম। ফাৰ্ষ্টতে ভুল কৰিব লাগে, সেই লিখোঁতে মানুহক দেখাব লাগে, এনালাইচিছ কৰিব লাগে, টপাৰজৰ আনচাৰৰ লগত কম্পেয়াৰ কৰিব লাগে। কৰোঁতে কি হয়, আমি এটা বস্তু গম পাই যাওঁ যে আমি কোনখিনি লেক কৰিছোঁ, সেই টপাৰটোৱে কোনটো বস্তু লিখিছে যোনটো আমি লিখা নাই, আৰু সি কোনটো বস্তু এৰিছে যোনটো আমি লিখিছোঁ। সেই বস্তুখিনি কম্পেৰিজন কৰোঁতে এটা সময়ত নিজৰে আইডিয়া হৈ যায় যে আমি কোনটো বস্তু লিখিম, কোনটো বস্তু এৰিম। আৰু যিমান পাৰি আনচাৰ ৰাইটিঙত ডায়েগ্ৰামছ ভৰাব লাগে, মেপে হওক, ফ্ল' চাৰ্টে হওক, এনি ডায়েগ্ৰাম, মানে যোনটোৱে এনেকুৱাও নহয় যে কুৱেশ্যন আনচাৰটোৰ লগত ইৰেলিভেণ্ট কিবা এটা বস্তু আমি সোমোৱাই দিম, কিন্তু ৰেলিভেণ্ট থকাকৈ আনচাৰটো সহজে বুজাব পৰাকৈ, পেজটো ফিল কৰিব পৰাকৈ যিমান পাৰোঁ আমি ডায়েগ্ৰামছ, মেপছ, মইতো এনেকুৱা এটা আনচাৰ নাই, মইতো এথিক্সলৈকে মই যদি পাৰোঁ মানে ডায়েগ্ৰামছ ভৰাব ট্ৰাই কৰিছিলোঁ, চ' ডেট মানে আনচাৰটো যাতে দেখিবলৈ ধুনীয়া হয়। আৰু বহুতখিনি ক্ষেত্ৰত মোৰ যিহেতু ফাৰ্ষ্ট এটেম্প, মই বহুতখিনি ক্ষেত্ৰত মানে সেইটো বস্তুত কিছুমান লেকিং থাকি গৈছিলে। আৰু সেইটো কাৰণে বহুত ক্ষেত্ৰত মানে পাৰফেক্ট এনচাৰ আমি এক্সামত গৈ লিখিব পৰা নাই। বাট এক্সামত ইমানখিনি ভাবিবলৈ সময় নাথাকে যে আমি প্ৰতিটো কুৱেশ্যন পঢ়ি পেলাই পাৰফেক্ট আনচাৰটো লিখিম। জাষ্ট সেইটো সময়ত যিখিনি মাইণ্ডত আহে, উই হেভ টু পুট ইট অন দ্য পেপাৰ। চ' যিমান পাৰি আনচাৰ ৰাইটিং কৰিব লাগে, প্ৰেক্টিচ কৰিব লাগে। আৰু যিমান পাৰি ডাটাৰ কাৰণে এক্সট্ৰা ডাটা বুক ৰাখিব লাগে, মানে নিজৰ হাতত নিজে প্ৰতিটো GS1, GS2, GS3 পাৰিলে GS1ৰ টপিকছখিনিৰ কাৰণে, মানে মেইনলি জিঅ'গ্ৰাফিৰ কাৰণে বেলেগকৈ লগত হেণ্ডবুক এখন ৰাখিব লাগে, যে নিজে বনাই পেলাই যে এইটো ডাটাখিনি ৰাখিব লাগে। পলিটিৰ কাৰণে ডাটা ৰাখিব লাগে বেলেগে, পলিটিত মেইনলি আৰ্টিকলছ, ৰিচেণ্টলি যোনবিলাক আৰ্টিকলছ নিউজত আছে সেইখিনি এখন বহিয়ে বনাই ল'ব লাগে, যাতে এক্সামৰ আগত সেইখিনি মানে মুখস্থ মাৰি যাব পৰা যায়, মানে মনত পেলাই ৰিভাইজ মাৰি যাব পৰা যায়। পূৰা কণ্টিনিউছলি ৰিভাইজ মাৰিব লাগে। তাৰপিছত আইআৰৰ ক্ষেত্ৰত যিখিনি কোনোবাই যদি কিবা এটা কমেণ্ট দিছিলে, কোনোবাই যদি আমাৰ ফৰেইন মিনিষ্টাৰে কিবা এটা কোট কৰিছে, বা PM কিবা এটা কোট কৰিছে কোনোবা এখন কনভেনশ্যনত বা কোনোবা এখন মিটিঙত গৈ পেলাই, সেই বস্তুটো লিখি ৰাখিব লাগে, যাতে সেইটো দি আমি কুৱেশ্যনটো এণ্ড কৰিব পাৰোঁ, আনচাৰটো এণ্ড কৰিব পাৰোঁ বা আনচাৰটো ষ্টাৰ্ট কৰিব পাৰোঁ। চ' মেইন ষ্ট্ৰেটেজিটো হৈছে যিমান পাৰি ডাটা কনজিউম কৰিব লাগে, আৰু সেইখিনি ডাটা পেপাৰত ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব লাগে। সেইটোৱে মেইন টাস্ক, আৰু সেইটো কৰিব লাগে এটা লিমিটেড টাইমত। তাৰ কাৰণে আমি যিমান পাৰি কনজিউম কৰিবলৈ হ'লে পঢ়িব লাগিব বহুত। মেইনছৰ কাৰণে পঢ়াটো বহুত হৈ যায়, মেইনছ ক্লিয়াৰ হৈ যায়, কিন্তু মেইনছৰ কাৰণে পঢ়িব বহুত লাগিব আৰু লিখিব বহুত লাগিব। তাতকৈ বেছি আনচাৰ ৰাইটিঙৰ কাৰণে টেষ্ট পেপাৰ, টেষ্ট চিৰিজ কৰিব লাগে, আৰু সেইখিনি আনচাৰখিনি হেৰি কৰাব লাগে, এনালাইচিছ কৰাব লাগে। কোনোবা ভাল মানুহৰ তাত যোনে আনচাৰ ৰাইটিংখিনি এনালাইচিছ কৰি দিব পাৰে। মই সেই SPMত এনালাইচিছ কৰিছিলোঁ, তেওঁলোকৰ এনালাইচিছবিলাক ইমপ্লিমেণ্ট কৰিছিলোঁ নিজৰ আনচাৰত। তো যিমান পাৰি তেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে। তো মেইনছ সেইখিনি কৰিলেই মেইনছ হৈ যায়। এথিক্সৰ কাৰণে অকণমান বেলেগকৈ পঢ়িব লগা যায়। এথিক্স এনেকুৱা এটা ছাবজেক্ট, তাৰ কাৰণে প্ৰিপেৰেশ্যনটো অলপ বেলেগ ধৰণৰ লাগে। মোৰ কাৰণে এথিক্সটো ইটছ লাইক এ মেথছৰ নিচিনা বস্তু। প্ৰব্লেম এটা ক্ৰিয়েট হৈছে, প্ৰব্লেমটো ছল্ভ কৰিবলৈ বহুতকেইটা অপশ্যনছ থাকে। সেই গোটেইখিনি এখন কাগজত লিখি লৈ তাৰপিছত তাৰ ভিতৰত যোনটো বেষ্ট অপশ্যন সেইটো চুজ কৰিব লাগে। চ' ইটছ এ ভেৰি ফান প্ৰচেছ ইফ ইউ এপ্ৰ'চ এথিক্স ইন এ ৰাইট মেনাৰ। যদি কাৰেক্ট ৱেত আমি এথিক্স এপ্ৰ'চ কৰোঁ, তেন্তেহ'লে ইটছ এ ভেৰি বিউটিফুল ছাবজেক্ট, আৰু যদি নকৰোঁ তেন্তেহ'লে ইট বিকামছ এ ভেৰি বৰিং ছাবজেক্ট। চ' কেনেকৈ ছাবজেক্টছবোৰ আমি এপ্ৰ'চ কৰিছোঁ, আমাৰ এনথুজিয়াজমটো, আমাৰ ৱেটো, সেইটো নিৰ্ভৰ কৰে যে আমি সেই ছাবজেক্টটোত কিমান ভাল আনচাৰ্ছ লিখিব পাৰিম। এইখিনি এনেকৈ মই মানে প্ৰিপেৰেশ্যন কৰিছিলোঁ। মেইনছৰ ষ্ট্ৰেটেজি ইমানেই আছিলে। তো দীপ, তুমি এতিয়া অলপ তোমাৰ ইণ্টাৰভিউ যিটো এক্সপিৰিয়েঞ্চ আছিলে, ইণ্টাৰভিউৰ ওপৰত অলপ শ্বেয়াৰ কৰা। ইণ্টাৰভিউৰ এক্সপিৰিয়েঞ্চটো কি আছিলে, 2023 নৱেম্বৰ 30 মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, আৰু তাৰ আগতে মই মক কেইটামান দিছিলোঁ। তাতে যিখিনি ৰৈ গৈছিলে, মোৰ ভুল ভ্ৰান্তি যিখিনি ৰৈ যায়, সেইখিনি মই মক টেষ্টতে যিমান পাৰোঁ ৰিফাইন কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰপিছতে ইণ্টাৰভিউ দিবলৈ গ'লোঁ। মকতকৈ মেইন ইণ্টাৰভিউৰ পৰিৱেশটো অলপ বেলেগ আছিলে, আৰু তাতে পেনেল মেম্বাৰ্ছে মোক যিখিনি কুৱেশ্যনছ সুধিছিলে, ফাৰ্ষ্টতে মোৰ প্ৰফেশ্যনেল লাইফৰ বিষয়ে, এডুকেশ্যন আৰু প্ৰফেশ্যনেল বেকগ্ৰাউণ্ডৰ বিষয়ে সুধিছিলে।
সেইখিনি কৰাৰ পিছত একচুৱেলি ইণ্টাৰভিউটো কিছুমান বস্তু আছে যে ইফ উই কেন মেনুভাৰ দ্য কনভাৰচেশ্যন টুৱাৰ্ডছ আৱাৰ হবিজ অৰ হোৱাট উই লাইক টু ডু, সেই ফাললৈ যদি আমি কনভাৰচেশ্যনটো আমাৰ মতে যদি আমি লৈ যাব পাৰোঁ আনচাৰ্ছবোৰৰ থ্ৰু দি, তেন্তে হ'লে তেওঁলোকে তেনেকুৱা এটা ফ্ৰী ফ্ল'য়িং কনভাৰচেশ্যন বেছি ভাল পায়। যেনেকৈ মোৰ ইণ্টাৰভিউটোত ফাৰ্ষ্টতেতো মোক এডুকেশ্যন বেকগ্ৰাউণ্ড, প্ৰফেশ্যনেল বেকগ্ৰাউণ্ড সুধিছিলে। পিছত তেওঁলোকে মোক এবাৰ সুধিছিলে যে তুমি কি কৰি ভাল পোৱা, তেতিয়া মই কৈছিলোঁ যে কিতাপ পঢ়ি ভাল পাওঁ। তো গোটেই কনভাৰচেশ্যনটো তেওঁলোকে কিতাপৰ ওপৰতে কৰিলে। তাৰপিছত কণ্টিনিউৱাছলি তেওঁলোকে কোন কেইজন মোৰ ফেভৰেট অথৰ, কোন কেইখন মোৰ ফেভৰেট বুকছ, এছামিজ বুকছ, ইংলিছ বুকছ, লিটাৰেচাৰৰ ওপৰত তেওঁলোকে বহুত কুৱেশ্যন সুধিলে মোক। নভেলছ কোনখন পঢ়িছা সুধিছে, মই কোৱাৰ পিছত সেইখন নভেলছৰ ষ্টৰি ক'ব দিছে। মই ষ্টৰি কৈছোঁ, দেন কৈছে আৰু কাক ভাল লাগে, দেন মই কৈছোঁ এইখন ভাল লাগে, দেন সেইখনৰ ওপৰত ষ্টৰিটো ক'ব দিছে মোক। ফাৰ্ষ্টতে মোক এনেকৈ সুধিছিল যে ফেভৰেট ৰাইটাৰ কোন, মই বোলো নৱকান্ত বৰুৱা। কৈছে তেওঁৰ ফেভৰেট কিতাপ কোনখন, মই বোলো ককাদেউতাৰ হাড়। গোটেই ষ্টৰিটো সুধিছে মোক। আকৌ সুধিছে মোক আৰু কোন, বোলো ভৱেন্দ্ৰনাথ শইকীয়া, কাঞ্চন বৰুৱা। কৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন ভাল পোৱা, বোলো শৃংখল। তাৰপিছতে শৃংখলত থকা দুটা গল্পৰ টাইটেল ক'ব দিছে। কৈছে দুটা গল্পৰ টাইটেলৰ নাম কোৱা শৃংখলখনত থকা। তাৰপিছতে সেইটো পাৰিলোঁ। তাৰপৰা মোক আৰু সুধিছিলে কাঞ্চন বৰুৱাৰ কি ভাল লাগে। মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন যোনটো, কাঞ্চন বৰুৱাৰ যোনটো এটা লিখনিৰ জৰিয়তে তেওঁ যোনটো ডেছক্ৰিপশ্যন দিব পাৰে, চকুৰ আগত ভাহি আহে যিকোনো এটা ঠাইৰ, সেই বস্তুটো ভাল লাগে বুলি কৈছিলোঁ। তেওঁলোকে সুধিছে আৰু তেনেকুৱা কাৰ ভাল লাগে, ডেছক্ৰিপটিভ যোনটো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন আৰু কাৰ ভাল লাগে। তাৰপিছত মই কৈছিলোঁ যে মোৰ ইংলিছ লিটাৰেচাৰত J.R. টকিন আৰু J.K. ৰলিঙৰ। J.R. টকিনে লিখিছে লৰ্ড অফ দ্য ৰিংছ আৰু হেৰি পটাৰ লিখিছে J.K. ৰলিঙে। তেওঁলোকৰ ভাল লাগে ডেছক্ৰিপশ্যনটো। তাৰপিছতে তেওঁলোকে সুধিছিলে আৰু নগাঁৱৰ এজন ৰাইটাৰৰ কথা সুধিছে। কৈছে নগাঁৱৰ এজন ৰাইটাৰ আছিলে, তেওঁৰ নাম কোৱাচোন যদি তুমি জানা। তো মই গম পাইছোঁ তেওঁলোকে কাঠনিবাৰী ঘাটৰ কথাই মহিম বৰাৰ কথা সুধিছে। তো মহিম বৰা দেৱৰ কথা ক'লোঁ। ক'লে তেওঁৰ ফেভৰেট কোনখন, বোলো কাঠনিবাৰী ঘাট। কাঠনিবাৰী ঘাটৰ কাহিনীটো সুধিছে। তেনেকৈ কনভাৰচেশ্যনটো পিয়'ৰলি মোৰ হবিজৰ ফালে লৈ গুচি গ'ল। গতিকে কনভাৰচেশ্যনটো বিৰাট ভাল হ'ল। 30 মিনিটছমান আমি আধা ঘণ্টামান কথা পাতিছিলোঁ। সেই আধা ঘণ্টাত তেওঁলোকে মানে কিতাপৰ বিষয়ে তেওঁলোকে ডিছকাছ কৰিলে। তেওঁলোকে কি কি পঢ়িছে মোক ক'লে। মোক এখন কিতাপ তেওঁলোকে ছাজেষ্ট কৰিছিলে, দেৱেন্দ্ৰনাথ আচাৰ্যৰ জংগম। কৈছিলে তুমি কাঞ্চন বৰুৱা পঢ়ি ভাল পোৱা, তুমি এইখন কিতাপ পঢ়িবা, তুমি ভাল পাবা। তো পিছত মই যেতিয়া ইণ্টাৰভিউৰ পৰা ওলাই আহিছোঁ, তেতিয়া মই হাঁহি ওলাই আহিছোঁ, বিকজ তেওঁলোকৰ ৰেছপন্সটো বিৰাট ভাল আছিলে আৰু কনভাৰচেশ্যনটো ইট ৱাজ এৰাউণ্ড মাই কমফৰ্ট জ'ন। এনেকুৱা কুৱেশ্যন মোক কেতিয়াও সোধা নাই য'ত মানে বহুত টান কুৱেশ্যন হৈছে, বিকজ মই সেই কনভাৰচেশ্যনটো মোৰ হবিজৰ ফালে লৈ গ'লোঁ। পিছত মোক মাৰ্কছো ভাল দিছিলে, তেওঁলোকে 180 দিছিলে ইণ্টাৰভিউত। চ' মই ভাবোঁ মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা যিমান পাৰি ইণ্টাৰভিউত গোটেই কনভাৰচেশ্যনটো মেনুভাৰ কৰিব লাগে নিজৰ লাইকছৰ ফালে, মানে নিজে কি কৰি ভাল পাওঁ, নিজৰ কোনটো এৰিয়াত ষ্ট্ৰং হোল্ড আছে। যেনেকৈ মই মোৰ ঘৰ ক'ত সোধোতে তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে মোৰ ঘৰ জোঙাল বুলহৰ ওচৰৰ গড়মাৰী ৰহাত। তাৰপিছতে তেনেকৈ মই ভাবিছিলোঁ যে জোঙাল বুলহৰ ওপৰত যদি কুৱেশ্যন সুধি দিয়ে মই হিণ্টটো ড্ৰপ কৰি দিছিলোঁ। বাট তেওঁলোকে নুসুধিলে। তেওঁলোকেও গম পায় যে কেতিয়া আমি ধৰক জানি শুনি আমি কেতিয়া হিণ্ট ড্ৰপ কৰিছোঁ, তেওঁলোকেও গম পায়। তো তেওঁলোকে মোক সোধা নাই। কিন্তু পিছত কিছুমান মই হিণ্ট ড্ৰপ কৰিলোঁ, যেনেকৈ কিতাপ পঢ়া হিণ্টটো ড্ৰপ কৰাৰ লগে লগে তেওঁলোকে সেইটো গ্ৰেপ কৰি ল'লে। সেইটো গ্ৰেপ কৰি পেলাই তেওঁলোকে আগুৱাই লৈ গ'ল। গতিকে নিজৰ ষ্ট্ৰং যোনটো এৰিয়া তাত খেলিব লাগে, তেতিয়া ইণ্টাৰভিউবিলাক ভাল হয়। নহ'লে তেওঁলোকে যদি নিজৰ কিছুমান ষ্ট্ৰেংথৰ ফালে যদি আমি নিনিওঁ, তেন্তে হ'লে তেওঁলোকৰ ষ্ট্ৰেংথৰ ফালে লৈ যাব তেওঁলোকে। তেতিয়া কিছুমান ক্ৰিটিকেল কুৱেশ্যন সুধি দিব, স্কিমৰ ওপৰত সুধি দিব বা বিভিন্ন ধৰণৰ কুৱেশ্যন সুধি দিব পাৰে। তেতিয়া সেইটোও টেকেল কৰিব লাগিব আমি। কিন্তু তেনেকুৱালৈ যোৱাতকৈ আমি নিজে যদি পাৰোঁ কনভাৰচেশ্যনটো যদি মেনুভাৰ কৰিব পাৰোঁ, তেন্তে হ'লে সুবিধাজনক হয়। হয়। তো তাৰপাছত পঢ়া শুনাৰ কথাটো যথেষ্টখিনি ক'লা ষ্ট্ৰেটেজিৰ ওপৰত। এতিয়া কিছুমান পাৰ্চনেল বা তোমাৰ ভাল লগা কথা সুধোঁ। তুমি প্ৰিপেৰেশ্যনটো যেতিয়া কৰি আছিলা, তো ষ্টুডেণ্ট এটাৰ কাৰণে, যিকোনো ধৰণৰ এছপাইৰেণ্টৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকোঁতে দুটা বস্তু বহুত মেটাৰ কৰে। এটা হ'ল যে মটিভেশ্যন আৰু এটা হ'ল ডিষ্ট্ৰেকশ্যন। হয়। তো তোমাৰ লাইফত তুমি যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলা, তো তোমাৰ মটিভেশ্যন কি আছিল আৰু ডিষ্ট্ৰেকশ্যন কি? ক'ৰ পৰা ডিষ্ট্ৰেক্ট হৈছিলা নেকি কেতিয়াবা?
সেইটো সময়ত একচুৱেলি মোৰ কাৰণে এনেকুৱা ধৰণৰ এক্সামবোৰ দিলে মটিভেশ্যনটো হৈছে এটা খন্তেকীয়া বস্তু মোৰ আজি মটিভেশ্যন আহিলে মই আজি পঢ়িলোঁ কাইলৈ মোৰ মটিভেশ্যন নাইকিয়া হ'ল মই নপঢ়িলোঁ মোৰ কাৰণে মটিভেশ্যনতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে ডিচিপ্লিন মানে ডিচিপ্লিন বস্তুটো এটা ক্লিছে ৱৰ্ড বহুত ক্লিছে ৱৰ্ড হয় চবেই কয় ডিচিপ্লিন 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 বাট ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট ৰাতিপুৱা উঠি মোৰ মন গৈছে মোৰ মন নাই যোৱা কিন্তু মোৰ এটা হেৰি আছিলে মোৰ ইমানখনমান মোৰ এখন বুক আছিলে ডায়েৰী এখন তো তাতে মোৰ আজিও লিখোঁ মই আজি ৰাতিপুৱাও লিখিছোঁ মোৰ টু ডু লিষ্ট যোনখন মই তাতে লিখোঁ মই আজি কি কৰিম বা মই আগদিনাখন ৰাতিয়ে লিখি লওঁ সেইটো অভ্যাস মোৰ গঢ় লৈ উঠিছিলে গুৱাহাটী ইউনিভাৰ্চিটিত থাকোঁতে মোৰ ছিনিয়ৰ কিছুমানক দেখি পেলাই গঢ়ি উঠিছিলে যোনটোৱে মোক আজি পৰ্যন্ত সহায় কৰি আছে যে মই আগদিনাখন ৰাতিয়ে আজি কি কৰিম টু ডু লিষ্ট এখন ৰাফকৈ বনাই থওঁ সেইটো সময়ত মই আগদিনাখন মই কি কৰিছিলোঁ মই গোটেই চিলেবাছটো মই ফাৰ্ষ্টতে ভাগ কৰোঁ যে মোৰ হাতত কিমান দিন আছে কি মই পঢ়িব লাগিব কিমান দিনৰ ভিতৰত ভাগ কৰি লওঁ মান্থলি মই কি শেষ কৰিব লাগিব উইকলি কি শেষ কৰিব লাগিব ডেইলি কি শেষ কৰিব লাগিব আৰু সেই ডেইলি বেচিছত মই যিখিনি শেষ কৰিব লাগে মই তাৰপিছত নাচাওঁ আৰু মই উইকলি কি শেষ কৰিব লাগে মই ডেইলি বেচিছত যদি মই কৰি গৈ আছোঁ এইখিনি কাম উইকলি আৰু মান্থলি বেচিছত এইখিনি এনেই ফুলফিল হ'ব চ' ডেইলি বেচিছত কৰিছিলোঁ যে এইখিনি এই 10টা কাম কৰিব লাগে মই 10টা কাম কৰিম সদায় নহয়গৈ 10টা কাম কৰি নহয়গৈ সদায় কেতিয়াবা 9টা হয় কেতিয়াবা 8টা হয় তো যিখিনি কাম ৰৈ গ'ল সেইখিনিৰ কাৰণে এটা ৰিজাৰ্ভ ডেও ৰাখোঁ মই 2 সপ্তাহৰ মূৰত এটা বা এসপ্তাহৰ মূৰত এটা ৰিজাৰ্ভ ডে যিমানখিনি পাইল আপ হৈছে কাম যোনখিনি হোৱা নাই তাৰ কাৰণে দিন এটা ৰাখোঁ ৰিভিজনৰ কাৰণে ষ্ট্ৰেটেজি আছিলে যে ৰিভিজন কিমান ইণ্টাৰভেলৰ মই ৰিভিজন কৰিম তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি কিছুমান আছিলে চ' সেইটো টাইমত সেই প্ৰচেছটোত ইমানেই মানে ইমাৰ্ছড হৈ আছিলোঁ যে I had so many things to do every day that I did not need any motivation because I had to do it. মোৰ মুড ভাল থাকক মোৰ মুড বেয়া থাকক বা মোৰ যিয়ে চিটুৱেশ্যন হৈ নাথাকক কিয় মই সেই কামখিনি কৰিব লাগিব আজি মই এইখিনি কাম শেষ কৰিব লাগে সেই টু ডু লিষ্টখনে মটিভেশ্যন হয় মটিভেশ্যন সিমানখিনিয়ে লাগে আৰু সেইখিনি কৰোঁতে কৰোঁতে এটা ডিচিপ্লিন বিল্ড হৈ যায় ইউ ষ্টাৰ্ট ৱেকিং আপ এট দ্য ছেইম টাইম এভৰি মৰ্ণিং ইউ ষ্টাৰ্ট গোয়িং টু বেড এট দ্য ছেইম টাইম এভৰি নাইট আৰু সেই একেটা ৰুটিন যেতিয়া ফ'ল' হৈ থাকে সেইকাৰণে আমি প্ৰিপেৰেশ্যনৰ টাইমত এটা কনষ্টেণ্ট হৈ থাকিব লাগে লাইফটোত একো আপ ডাউনছ থাকিব নালাগে লাইফটোত একো আপ ডাউনছ এজ ইন মানে ৰুটিনত বেছি চেঞ্জেছ থাকিব নালাগে এটা কনষ্টেণ্ট ৰুটিন হ'লে সেই ৰুটিনটো ফ'ল' কৰি থাকিলে এটা কনষ্টেণ্ট ডিচিপ্লিন এটা থাকে ন তাত মটিভেশ্যনৰ দৰকাৰ নহয় আৰু সেইটো মতে গৈ থাকিলেই হ'ল বাকী তোমাৰ কিবা ডিষ্ট্ৰেকশ্যন হৈছিলে নেকি ডিষ্ট্ৰেকশ্যন মানে মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ সেইটো সময়ত মই ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাছিলোঁ মই সেইটো সময়ত এনেতো ফেচবুক ইনষ্টাগ্ৰামৰ আমি সকলোৱে আমি ইন টাইম স্ক্ৰলে কৰি থাকোঁ বাট সেইটো সময়ত মই ইনষ্টাগ্ৰাম বহুত দিনৰ বাবে নাছিলে মই ডিএক্টিভেট কৰি ৰাখিছিলোঁ ফেচবুকো ডিএক্টিভেটৰ নিচিনাই আছিলে আই ৱাজ নট ভেৰি প্ৰেজেণ্ট কিন্তু তাৰ বাদে একো ডিষ্ট্ৰেকশ্যন নাছিলে আৰু মাজে মাজে এটা দুটা কিছুমান ডিষ্ট্ৰেকশ্যন আহে ঘৰুৱা প্ৰব্লেম কিবা কিবি সেই ডিষ্ট্ৰেকশ্যনৰ পৰা নিজৰ সপোনটোক প্ৰটেক্ট কৰাটো আমাৰ নিজৰে দায়িত্ব গতিকে যিয়ে ডিষ্ট্ৰেকশ্যন নহওক মোৰ এনেকুৱা দিন হৈছে ইয়াতে 2022 চনৰ মে' জুন মাহত ইয়াতে বহুত ডাঙৰ বানপানী এটা হৈছিলে বানপানী হওঁতে আমাৰ ইয়াতে বাউণ্ডেৰীলৈকে বানপানী হৈছে ইয়াতে পানী সোমাইছে তো সেইকেইদিন পাৱাৰ কাট হৈ আছে কাৰেণ্ট নাই মোৰ এনেকুৱা হৈছে যে মই ডেইলি টাস্কখিনি পূৰা কৰিবলৈ মই মোৰ টেবুলত মানে মম জ্বলাই পেলাই পঢ়িছোঁ সেইদিনা বাহিৰত চবেই বানপানী চাই আছে চবেই পানী চানী আহা সেয়া কৰি আছে মই ভিতৰত মম জ্বলাই লৈ পেলাই মমৰ পোহৰতে মই পঢ়ি আছোঁ বিকজ পাৱাৰ কাট হৈ আছিলে তো তেনেকৈ পঢ়িছোঁ তাৰপিছতে ইয়াত ইমানেই পানী হৈ গৈছে আমাৰ তলত আমাৰ মানে ষ্টেপৰ পৰা ভিতৰ সোমাইছিলে পানী সেইবাৰ বহুত ডাঙৰ বানপানী এটা হৈছিলে বিকজ এইফালে এটা মানে মথাউৰি এটা ভাঙিছিলে তো মই নগাঁও গুচি যাব লগা হৈছিলে মোৰ ভণ্টি তেতিয়া নগাঁৱত পঢ়ি আছে চ' তাতো নগাঁৱত গৈ পেলাই পঢ়িব লগা হৈছিলে এইকেইদিন তো কিতাপ চিতাপ বান্ধি লৈ গৈছিলোঁ তাত মানে সেই ভণ্টি এটা ৰুমতে ভণ্টি এফালে পঢ়ি থাকে মই এফালে পঢ়ি থাকোঁ তেনেকুৱা টাইমছত অলপ দেখিছোঁ য'ত নেকি মানে কিবা কিবি নেচাৰেল ডিজাষ্টাৰ তাৰ লগত আপুনি কি কৰিব উপায় নাই নেচাৰেল ডিজাষ্টাৰ্ছ আহিছে ইউ হেভ টু কোপ উইথ ইট বাট সেইখিনিৰ মাজতো ইউ হেভ টু মেইনটেইন দ্য ডিচিপ্লিন অৰ ইউ হেভ টু মেইনটেইন ডেট
কণ্টিনিউটি যে মোৰ যিয়ে হৈ নাযাওক কিন্তু আজি মোৰ এই 10টা কাম কৰিব আছে আই উইল ডু দিজ 10 থিংছ লাগিলে যিয়ে আহি নাযাওক ধুমুহা আহক বৰষুণ আহক বানপানী আহক এণ্ড ইট ইজ ভেৰি চিম্পল একচুৱেলি সেই বস্তুটো ফ'ল' কৰাটো বহুত চিম্পল হয় মানে সেইটোৱে মানুহে কৈ থাকে ন কি হয় সেই কি তলা চাবি সেই চাবিটো সেইটোৱে যে ইউ হেভ টু ফ'ল' ডেট থিং যে 10টা কাম মোৰ আছে এই 10টা মই কৰিম যিয়ে ডিষ্ট্ৰেকশ্যন নাহক তো ডিষ্ট্ৰেকশ্যনবিলাক নিজে নিজে বহুত সৰু লগা হয় এটা সময়ত যিকোনো চিটুৱেশ্যন আহক মোৰ গ'লটোৰ সন্মুখত ডিষ্ট্ৰেকশ্যনটো বহুত সৰু লগা হয় তো সেই বস্তুটোৱে এফেক্ট কৰা বন্ধ কৰি দিয়ে ডিচিপ্লিন নাথাকিলে কিন্তু বহুত এফেক্ট কৰিব ডিচিপ্লিন এবাৰ আহি যোৱাৰ পিছত ইমবাইব কৰি লোৱাৰ পিছত সেই বস্তুটোৱে বিশেষ প্ৰভাৱ নেপেলায় ঠিকে আছে তো তাৰপিছত তুমি আজিকালিতো জানাই আৰু ছ'চিয়েল মিডিয়াৰ যুগ বা এনেও ছ'চিয়েল লাইফটোৰ পৰা মানুহৰ নৰ্মেলি এনেকুৱা এটা ধাৰণা থাকে যে চিভিল ছাৰ্ভিচৰ নিচিনা এক্সাম এটাৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰা যায় তেতিয়াহ'লে মানে ছ'চিয়েলি একদম ইনএক্টিভ হৈ যাব লাগিব মানে কোনো ধৰণৰ বাহিৰৰ জগতৰ লগত তোমাৰ ৰিলেশ্যন থাকিব নালাগিব একদম ৰুমতে বন্ধ হৈ পঢ়া তেনেকুৱা টাইপৰ ইমেজ এটা থাকে ন সেইটোৰ ওপৰত তুমি কি ক'বা মানে নাই মই ভাবোঁ if you want to go fast go alone if you want to go farther go far go together মানুহ লাগে পিয়াৰ গ্ৰুপ এটা আমি সংগ আমাৰ কোন সেইটো মেটাৰ কৰে আমি কাৰ লগত ছ'চিয়েলাইজ কৰিছোঁ বহুত মেটাৰ কৰে আমি এনেকুৱা মানুহৰ লগত ছ'চিয়েলাইজ কৰিব লাগে মই পাৰ্চনেলি মোৰ যোনটো ছ'চিয়েল চাৰ্কলটো হয় তাতে মই বহুতখিনি মানুহক কাট অফ কৰিছোঁ বহুতখিনি মানুহক ইনক্লুড কৰিছোঁ চ' ডেট মাই ছাৰাউণ্ডিং এনভাইৰনমেণ্ট এম্পাৱাৰ্ছ মি টু গ' ফাৰ আৰু ময়ো আনক এম্পাৱাৰ কৰিব পাৰোঁ টু ফৰ দেম টু গ' ফাৰ পজিটিভ মানুহ নিজৰ ছাৰাউণ্ডিঙত ৰাখিব লাগে ছ'চিয়েলি কাট হৈ যোৱাটো ইটছ চবৰে নিজৰ নিজৰ চইচ কিছুমান মানুহে নিজৰ কিছুমানে নোৱাৰে কিছুমানে অকলে পঢ়ি ভাল পায় মোক পিয়াৰ লাগে মোৰ লগত যদি 3জন মানুহে পঢ়ি আছে সেই বস্তুটোৱে মই যদি 3জনৰ লগত পঢ়ি 3জনৰ লগত ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি মই এনেকুৱা আছিলে মই তেজপুৰ ইউনিভাৰ্চিটিত থাকোঁতে মই এটা গ্ৰুপ ষ্টাৰ্ট কৰিছিলোঁ আনচাৰ ৰাইটিঙৰ গ্ৰুপ আমাৰ ক্লাছৰে যোনখিনি আছিলে পিয়াৰ তেওঁলোকক লৈ পেলাই মই গ্ৰুপ এটা ষ্টাৰ্ট কৰিছিলোঁ য'ত আমি উইকলি আমি কুৱেশ্যন লওঁ আনচাৰ লিখোঁ আমি ইটোৱে সিটোৰ আনচাৰ আমি চেক কৰোঁ এইটো সেইটোক চেক কৰি দিওঁ সি কি ভাল লিখিছে মই কি ভাল লিখিছোঁ চেক কৰোঁ তেনেকৈ সেইটো মই ক্লাবৰ নিচিনা ষ্টাৰ্ট কৰিছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিত তো আমাৰ লগৰ কিছুমানে কিছুদিন লিখিলে দেন নিলিখিলে কিছুমানে বহুত দিন লিখিলে তো থাকি গ'ল কিছুমান তেনেকৈ মানে ছ'চিয়েলি এক্টিভ হৈ পেলাই যিমান পাৰোঁ মানে ট্ৰাই কৰিছোঁ যাতে কিন্তু এটা কথা সেই ছ'চিয়েল হওঁতেও সেইকণ সময়ত সেই কমন গ'ল থকা মানুহখিনিৰ লগত বেছিকৈ ইণ্টাৰেকশ্যন কৰাটো ভাল যদি বেলেগ বেলেগ গ'লছত থকা মানুহ এনি টাইম যদি ইণ্টাৰেকশ্যনত আছোঁ ছ'চিয়েল ইণ্টাৰেকশ্যনত তেন্তে হ'লে কোনোবাখিনিত আমি অলপ ড্ৰেইন হ'ম বিকজ তেওঁলোকে আমি কথা পাতোঁতে আমাক সেই গ'লটোত আমাক একো সেইকণ সময়ত এনৰিচ কৰিব নোৱাৰে তাৰ মাজে মাজে আমাৰ এনেকুৱা ফ্ৰেণ্ডছো আছে যোনখিনি ধৰক সেই বস্তুটোত প্ৰিপেৰেশ্যন কৰি থকা নাই বাট বেলেগ কাম কৰিছে তেওঁলোককো লগ কৰিব লাগিব কেতিয়াবা খেলিবও লাগিব কেতিয়াবা অলপ আৰু নিজৰ হেল্থৰ ওপৰতো ধ্যান দিব লাগিব মইতো পঢ়া সময়ত হেল্থৰ ওপৰত একদম ধ্যান দিয়া নাছিলোঁ মানে বহি পঢ়ি থাকোঁ সেই লগৰখিনিৰ লগত কথা পাতোঁ বাট একচুৱেলি ধ্যান দিব লাগে খোৱা বোৱাৰ পৰা আৰম্ভ কৰি মানে খোজকঢ়া সদায় খোজকাঢ়িব লাগে অলপ হেল্থৰ ওপৰত ধ্যান দিব লাগে মই দিয়া নাছিলোঁ যোনটো মানে এতিয়া মই উভতি চাওঁতে ইন ৰেট্ৰস্পেকশ্যন মই ভাবোঁ যে ইটছ নট দ্য কাৰেক্ট ৱে টু গ' এবাউট ইট নিজৰ হেল্থৰ ওপৰত ধ্যান ৰাখিব লাগে তাৰ লগতে ছ'চিয়েলাইজ কৰিব লাগে এজ মাছ এজ ইউ নিড আৰু যদি ছ'চিয়েলাইজ কৰিলে প্ৰব্লেম হয় তেন্তে কৰিব নালাগে চবৰ নিজৰ এটা ৱে মই ছ'চিয়েলাইজ কৰিছোঁ ছ'চিয়েল মিডিয়াত নাই বাট ছ'চিয়েলাইজ মই সেইটো সময়ত কৰিছোঁ চ' ডেট ইট এনৰিচেছ মাই প্ৰিপেৰেশ্যন তেনেকৈ কৰিছিলোঁ আজিকালিতো কোচিংটো এফৰ্ড কৰা বহুত ষ্টুডেণ্টৰ কাৰণে পচিবল নহয় কাৰোবাৰ ফেমিলি বেকগ্ৰাউণ্ডৰ প্ৰব্লেম থাকে তেনেকুৱা ধৰণৰ তো তুমি যিহেতু কোচিঙৰ কথা কৈছা তোমাৰ যিহেতু জাৰ্ণিটোত যিখিনি গম পালোঁ তোমাক কোচিঙে বহুতকেইটা ছাবজেক্টত তুমি বেয়া পোৱা হ'লেও বহুতখিনি তোমাক সহায় কৰিছে তো কোচিংটো কি বুলি ভাবা যে কোচিংটো লোৱাটো কম্পালচৰি নে আজিকালিতো ইউটিউবতো বহুত ভাল ভিডিঅ'জ আছে তো তেনেকৈও ক্লিয়াৰ কৰিব পাৰি তো সেইটোৰ ওপৰত কি ভাবা প্ৰিলিমছৰ আগততো মই তেজপুৰ ইউনিভাৰ্চিটিত DSC আণ্ডাৰত মই কোচিংটো লৈছিলোঁ আৰু তাৰ আগত অলৰেডি আই ৱাজ ছেল্ফ ষ্টাডিং ফৰ 8-9 মান্থছ তেতিয়ালৈকে মোৰ চিলেবাছটো কমপ্লিট হৈছিলে
মই কোচিং লৈছিলোঁ চবে কোচিংটো কি হয় চবৰ নিজৰ নিজৰ নেচেচিটি প্ৰথম কথা হৈছে নেচেচিটি আৰু পৰিস্থিতি য'ত নেচেচাৰী হয় তাত কোচিং ল'ব লাগিব যেনেকৈ ইণ্ডিয়ান ইকনমি মোৰ ভাল পোৱা ছাবজেক্ট নাছিলে এটা সময়ত তো প্ৰিলিমছ পাছ কৰাৰ পিছত ক্ৰেছত মই সেইটো ক্ৰেছত কোচিং লৈছোঁ ক্ৰেছ কোৰ্চ লৈছোঁ SPMত আৰু সি মোক ইকনমিত হেল্প কৰিলে সেই কোচিংটোৱে তেনেকৈ এনচিয়েণ্ট হিষ্ট্ৰীত মই অকণমান উইক আছিলোঁ ইণ্টাৰেষ্টটো বিল্ড কৰিব পৰা নাছিলোঁ ফাৰ্ষ্টত দেন মই তেজপুৰ ইউনিভাৰ্চিটিত যেতিয়া কোচিং কৰিলোঁ সেই 3 মাহত মোৰ এনচিয়েণ্ট আৰু মডাৰ্ণটো ৰিফাইন হ'ল বহুতখিনি তো কি হয় নিজৰ নেচেচিটি যদি হয় তেন্তে কোচিং ল'ব লাগে সেইখিনি সময়তে আকৌ পৰিস্থিতিৰো কিছুমান কথা আহি যায় যে পৰিস্থিতি কিছুমান এনেকুৱা হয় ফাইনেন্সিয়েল প্ৰব্লেমছ থাকে কোচিং ল'ব নোৱাৰে কোচিংবোৰ অলপ ফিজ বেছি হয় কিবা হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ ফ্ৰী প্লেটফৰ্ম যোনখিনি আছে ইউটিউবত বহুতখিনি ইউটিউবত এটা মই ছাজেশ্যন দিওঁ ইউটিউবত কিছুমান মেৰাথন ভিডিঅ'জ আছে যেনেকৈ জিঅ'গ্ৰাফী মেৰাথন ভিডিঅ'জ বা ইকনমি মেৰাথন ভিডিঅ'জ এনেকৈ তো সেই মেৰাথন ভিডিঅ'জবোৰেও হেল্প কৰে বহুতখিনি মেৰাথন ভিডিঅ'জবোৰেও বহুত হেল্প কৰে বিকজ তাতে গোটেই কোৰ্চটো তেওঁলোকে পঢ়াই দিয়ে 10-11 আৱাৰ্ছত তেওঁলোকে 10-11 আৱাৰ্ছত গোটেই ছাবজেক্টটো পঢ়াই দিয়ে এটা অভাৰঅল বেচিক আইডিয়া আহি যায় তেতিয়া যদি মেৰাথন ভিডিঅ'জৰ থ্ৰুদি মেৰাথন ভিডিঅ'জ কৰি পেলাই তাৰপিছতে বেচিকটো বিল্ড কৰিলোঁ তাৰপিছত আমি পঢ়া ষ্টাৰ্ট কৰিলোঁ কাৰেণ্ট এফেয়াৰ্ছ কৰাৰ লগে লগে আমি যদি অলৰেডি মেৰাথন ভিডিঅ'জত তাতে চাইক্লন কি পঢ়াই থৈছে তাৰপিছতে কি চাইক্লন আহিলে নতুনকৈ কি আহিছে নামটো দেখিলেও আমি জানো যে চাইক্লনৰ নেমিং কেনেকৈ কৰে গতিকে নতুন চাইক্লন এটা আহিছে তাৰ বিষয়ে পঢ়িলোঁ তাৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰ্চনটো পঢ়িলোঁ অলৰেডি ষ্টেটিকটো কভাৰ আছে গতিকে এই মেৰাথন ভিডিঅ'জবিলাকেও বহুত হেল্প কৰে গতিকে সেইবিলাকৰো সহায় ল'ব পৰা যায় ইণ্টাৰনেট বহুত ভাল বস্তু এতিয়া ChatGPTও আহিলে মই পাৰ্চনেলি আই এক্সপ্লইট ইণ্টাৰনেট এজ মাছ এজ পচিবল মই যিমান পাৰোঁ মই এক্সপ্লইট কৰিবলৈ ট্ৰাই কৰোঁ যে যিকোনো কাম মই ফাৰ্ষ্টতে আজিকালি ChatGPTৰ ওপৰত কমপ্লিটলি ডিপেণ্ডেণ্ট নিচিনা তো কিবা এটা হ'লেও তাতে মই গুগল কৰি ফাৰ্ষ্টতে তো আজিকালি বেচিক্সখিনি বুজি পাবলৈ বহুত প্লেটফৰ্মছ আহি গ'ল গতিকে গুগল ইউটিউব ChatGPT AI যিমান পাৰি আমি ইউজ কৰিব লাগে আৰু এতিয়া বস্তুবোৰ যিমান পাৰি ইজি হৈ আহি আছে গতিকে কোচিং নল'লেও আই বিলিভ হৈ যাব কোচিং নল'লেও আমি AI থ্ৰু দিয়ে বহুতখিনি বস্তু শিকিব পাৰোঁ এতিয়া AI সুধিলেই হ'ল AIকে গাইড হিচাপে লৈ পেলাই AIকে সুধিলে সিহঁতে বহুত আনচাৰ দি দিয়ে গতিকে মই ভাবোঁ যে কোচিং নহ'লেও আজিৰ ডেটত APSC UPSC সকলো এক্সামে ক্লিয়াৰ কৰিব পাৰে তেনেকুৱা উদাহৰণো আছে মোৰ বন্ধু বান্ধৱ আছে মোৰ ফ্ৰেটাৰ্নিটি মানুহ আছে কোচিং লোৱা নাই ক'তো কোচিং লোৱা নাই ক্লিয়াৰ কৰিছে ভাল ৰেংকত ভাল মাৰ্কছ লৈ ক্লিয়াৰ কৰিছে ক'তো মক টেষ্টো দিয়া নাই মক ইণ্টাৰভিউ দিয়া নাই ক্লিয়াৰ কৰিছে আজিৰ ডেটত ভাল ভাল জবত আছে লোকৰ সেৱা কৰি আছে গতিকে পাৰি কোচিং নোহোৱাকৈও পাৰি তো কিছুমান এতিয়া তোমাৰ এক্সট্ৰা বেলেগ এটা টপিকত সোধোঁ তুমি যে এতিয়া যিটো প্ৰফেশ্যন তুমি কৰি আছা আফটাৰ ক্লিয়াৰিং APSC তো তাত তোমাৰ কেতিয়াবা এনেকুৱা ফিল হয় নেকি যে বেছি বাৰ্ডেন হৈ গ'লে কেতিয়াবা যে এইটো ফিল্ডত আহি ভুল কৰিলোঁ নৰ্মেল লাইফ এটাই ঠিক আছিলে তেনেকুৱা ধৰণৰ তেনেকুৱাতো ফিল হোৱা নাই এতিয়ালৈকে আই এম ভেৰি প্ৰাউড অফ হোৱাট আই এম ডুইং আমাৰ জবত আমাক যিখিনি ৰেছপনচিবিলিটি দিয়া হয় আমাৰ পৰীক্ষাটোৰ নামেই হৈছে অসম লোকসেৱা আয়োগৰ অধীনত আমি পাইছোঁ গতিকে আমি লোকসেৱা কৰাটো আমাৰ দায়িত্ব গতিকে লোকসেৱা কৰিবলৈ আমাক যিয়ে অপৰচুনিটি দিব সেই অপৰচুনিটিটোতে আমি আমাৰ দায়িত্বখিনি পালন কৰি পেলাই আমি যিখিনি কৰিম আমি আমাৰ ডেইলি কৰ্তব্যটো পালন কৰাৰ লগে লগে সেইটোৱে আমাৰ লোকসেৱা মই বেলেগকৈ সমাজৰ কাৰণে আমাৰ চাকৰিবোৰ ইমান ধুনীয়া আমাৰ অপৰচুনিটিজবোৰ ইমান ধুনীয়া যে আমি বেলেগকৈ সমাজৰ কাৰণে একো কৰিব নালাগে উই জাষ্ট হেভ টু ডু আৱাৰ মিয়াৰ ৰেছপনচিবিলিটিজ আমি সাধাৰণ আমাৰ দায়িত্বখিনি পালন কৰিলে আমি সমাজৰ কাৰণে এটা হিউজ কণ্ট্ৰিবিউশ্যন কৰা হৈ যায় আৰু তাৰ কাৰণে চৰকাৰে আমাক পে'ও কৰি আছে চ' তাতকৈ ওপৰত জব ছেটিছফেকশ্যন নাথাকে প্ৰতিটো জবৰে সেই ছেটিছফেকশ্যনটো আছে যেনেকৈ
মোৰো জবত মোৰ সেই ছেটিছফেকশ্যনটো আছে যে মই যিখিনি মোৰ অফিচৰ দায়িত্ব সেই দায়িত্বখিনি কৰাৰ লগে লগে মোৰ লোকসেৱা হৈ যায় তাতকৈ মই এক্সট্ৰা মই একো কৰিবলৈ যাবই নালাগে সেইখিনিতে মোৰ লোকসেৱা অলৰেডি হৈ গ'ল চ' তাত আৰু তাৰ কাৰণে মোক পে' কৰে চ' তাতকৈ বেছি ছেটিছফেকশ্যন একো নাই বাকী আমিতো ধৰা সৰুৰ পৰা তুমিও যেতিয়া APSC ক্লিয়াৰ কৰা নাছিলা তো নৰ্মেলি এনেকুৱা আমাৰ এটা আইডিয়া থাকে ন যে APSC বা UPSC ক্লিয়াৰ কৰাৰ পাছত লাইফষ্টাইলটো অলপ বেলেগ ধৰণে ভাবে নৰ্মেল মানুহখিনিয়ে তো তুমিতো এতিয়া সেইটো লাইফ তোমাৰ সপোনৰ লাইফটো জীয়াই আছা তো তুমি সেইটো কি ক'বা যে মানুহে আমি আগতে যেনেকৈ ভাবোঁ তেনেকুৱাই হয়নে লাইফষ্টাইলবোৰ গভৰ্ণমেণ্ট এমপ্লয় এজনৰ তোমালোকৰ লাইফষ্টাইলটো ষ্টুডেণ্ট লাইফতকৈ চাকৰি লাইফৰ লাইফষ্টাইলটো বেলেগ ষ্টুডেণ্ট লাইফত আমাৰ সময়ৰ কোনো লাগবান নাছিল কেতিয়াবা দুপৰীয়া 12টাত শুই উঠিছোঁ 2টাৰ পৰা পঢ়িছোঁ গোটেই ৰাতি পঢ়িছোঁ ৰাতিপুৱা 6টাত শুইছোঁ কেতিয়াবা 9টাত উঠিছোঁ কেতিয়াবা ৰাতি 9টাত শুইছোঁ কেতিয়াবা ৰাতি 3টাত শুইছোঁ কেতিয়াবা ক'ৰবাত খাবলৈ গৈছোঁ ক'ৰবাত ফুৰিবলৈ গৈছোঁ এতিয়া কি হয় চাকৰিত এবাৰ সোমাই যোৱাৰ পিছত সময়ৰ এটা নিৰ্ধাৰিত এটা সময় থাকে য'ত আমি 9 to 5 আমি অফিচত দিব লাগিব দিনটো অফিচৰ কাম কৰি তাৰপিছত বাকীখিনি সময় আমি পৰিয়ালক দিব লাগিব তো তেতিয়াতকৈ এতিয়া বন্ধু বান্ধৱক দিবলৈ সময়বোৰ কমি আহে তেতিয়াতকৈ এতিয়া বহুত কিছুমান অলাগতিয়াল বস্তুত আমি য'ত টাইম ৱেষ্ট কৰি আছিলোঁ তাত দিবলৈ এতিয়া সময় নাথাকেই চ' ৱেষ্ট কৰিবলৈ সময় নাথাকে চ' তাৰ মাজতে আমি সময় মিলাই আমি পৰিয়ালক সময় দিয়া নিজৰ কৰ্তব্যক সময় দিয়া আৰু নিজৰ ভালপোৱা বস্তুখিনিত সময় দিয়াৰ বাদে বিশেষ সময় নাথাকে গতিকে লাইফষ্টাইলটোত সেইটোৱে চেঞ্জেছ হয় যে যিমানে আমি বয়স পাৰ কৰি গৈ থাকোঁ যিমানে আমাৰ পৰা দায়িত্বৰ বোজাটো বাঢ়ি গৈ থাকে সিমানে আমি বেছি ডিচিপ্লিনড হওঁ আৰু লাইফে সেইটোৱে আমাৰ পৰা ডিমাণ্ড কৰে যে হাউ ডিচিপ্লিন উই বিকাম এজ দ্য এজ পাছ বাই তো যিমানে এজ গৈ থাকিব আমি সিমানে ডিচিপ্লিন হৈ গৈ থাকিব লাগিব তাতকৈ লাইফষ্টাইলত বিশেষ একো চেঞ্জ নাই তুমি এতিয়া যোনটো ছাৰ্ভিচত আছা ইয়াৰ পাছত তোমাৰ পাৰ্চনেল হওক প্ৰফেশ্যনেল হওক তোমাৰ প্লেনিং কি তুমি কিবা নেক্সট প্লেন কৰিছানে মই বৰ্তমানতো যিমান পাৰোঁ সম্পূৰ্ণ দায়িত্ববোধেৰে মোৰ দায়িত্বখিনি অফিচৰ দায়িত্বখিনি কৰি আছোঁ কৰ্মৰত হৈ আছোঁ তাতে যিমান পাৰোঁ তাতে অফিচতে সময় দিওঁ আৰু তাৰ লগে লগে মাটিক ফোন কৰা বয়স এটাই গতিকে যিমান পাৰোঁ আৰু অকণ যদি ওপৰলৈ যাব পাৰোঁ আৰু অকণ নিজৰ কেৰিয়াৰটো আৰু অকণ গ্ৰ' কৰিব পাৰোঁ তাৰ কাৰণে মই UPSCৰ কাৰণেও প্লেনিং কৰিছোঁ UPSCটোৰ কাৰণেও পঢ়ি আছোঁ এতিয়া কি হয়গৈ কিন্তু তাৰ কাৰণে প্ৰিপেৰেশ্যন বৰ্তমান সেইটোৱে প্লেনিং আৰু এতিয়াতো একদম ৰিচেণ্ট প্লেনিং হিচাপে মোৰ বিয়া আহি আছে গতিকে মোৰ এতিয়াতো বৰ্তমান একদম বিয়াৰ প্ৰিপেৰেশ্যনতে কনজিউম হৈ আছোঁ তাৰপিছত মই চাম আৰু যদি UPSCটো ক্লিয়াৰ হয় তাৰ কাৰণে চেষ্টা কৰি আছোঁ যি হওক কিন্তু নিজৰ কামক কম্প্ৰমাইজ কৰি মই বেলেগ এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ পৰিপন্থী নহয় মানে মই তাৰ মাজতে মই নিজৰ অফিচত যিখিনি সময় দিওঁ সেইখিনি সময় বাদে মই যিখিনি সময় পাইছোঁ সেইখিনি সময় ভালকৈ ইউটিলাইজ কৰাটো মই ভাবোঁ সেইটো ইম্পৰ্টেণ্ট আৰু এটা বয়সে থাকে সেই বয়সটোৰ পিছত মই কমপ্লিটলি মই যোনটো ছাৰ্ভিচতে থাকোঁ আই এম এক্সট্ৰিমলি হেপী উইথ দ্য ছাৰ্ভিচ আই হেভ বিন হেণ্ডেড উইথ বাট তাৰ লগতে যদি ইয়াতকৈ অলপ আগুৱাই যাব পাৰোঁ চাওঁ যাতে মই যোৱাৰ লগে লগে আন 10জনৰ কাৰণেও মই পথটো উলিয়াই মুকলি কৰি দিব পাৰিম গতিকে চাওঁ কি কৰিব পাৰিম বাকী ঠিকে আছে তোমাৰ লগত আজি তোমাৰ অভিজ্ঞতাখিনি শ্বেয়াৰ কৰি বহুত ভাল লাগিল আৰু তোমাক বহুত বহুত থেংক ইউ আৰু বহুত ধন্যবাদ যে তুমি এছপাইৰেণ্টসকলৰ কাৰণে ইমানখিনি তোমাৰ মূল্যৱান সময় দিলা তোমাৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিলা আৰু আশা কৰোঁ আমাৰ ভিউৱাৰবোৰৰ তোমাৰ এক্সপিৰিয়েঞ্চৰ পৰা বা তোমাৰ এডভাইচখিনিৰ পৰা হেল্প হ'ব যিমানখিনি হয় আৰু আমিও যিহেতু মই প্ৰিপেৰেশ্যন কৰা টাইমত আমি বিভিন্ন ধৰণৰ কিছুমান ড্ৰবেক্স ফেচ কৰোঁ কিছুমান ক্ষেত্ৰত আমি প্ৰিপেৰেশ্যনৰ টাইমত কিছুমান অভাৱ অনুভৱ কৰোঁ কিছুমান বস্তু বা গাইডেঞ্চৰ অভাৱ অনুভৱ কৰোঁ তো আমি
সেইটো সময়ত যিখিনি অভাৱ অনুভৱ কৰিছিলোঁ, মই যদি দুজনকো সেইখিনি বস্তুৰ অভাৱটো অনুভৱ হ'বলৈ নিদিওঁ, মই যদি দুজনকো মোৰ সামান্য উপদেশকেইটাৰ পৰা যদি কিবা এটাও লাভ হয় কাৰোবাৰ, তেন্তে হ'লে মই নিজকে মই বহুত সন্তুষ্টি পাম। গতিকে লগতে তোমাৰ চেনেলটোলৈ বহুত শুভেচ্ছা, যাতে তোমাৰ চেনেলটো গ্ৰ' হওক, সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, আৰু তোমাৰ চেনেলটো গ্ৰ' হ'লে ষ্টুডেণ্টছখিনিয়ে যাতে আৱেৰ হ'ব পাৰে। তো মোৰ চেনেলটো মটিভেশ্যন মানে সেইটোৱে আছিলে মেইন এইমটো, যাতে যিসকলে ছেল্ফ প্ৰিপেৰেশ্যন কৰে বা আমি নিজে প্ৰিপেৰেশ্যন কৰা টাইমত যিখিনি বস্তু পোৱা নাছিলোঁ, যে গাইডেন্স নাছিলে প্ৰপাৰ, তো গম পোৱা নাছিলোঁ বস্তুবোৰ। আৰু আজিকালি কি হয়, ইউটিউবত মানে নিজৰ কণ্টেণ্টৰ কাৰণে যি টি ভিডিঅ' দি থাকে, তো সেইটোৱে ষ্টুডেণ্টক ডিষ্ট্ৰেকশ্যনো কৰে ন, ডেইলি এটা এটা নতুন কথা ক'ব, নতুন ভিডিঅ' দিব। তো মোৰ চেনেলটো খোলোতেই মোৰ মেইন মটিভ এইটোৱে আছিলে যে যিখিনি পাৰোঁ, জেনিউনলি যিখিনি গাইডেন্স দিব পাৰোঁ, হেল্প কৰিব পাৰোঁ, সেইখিনি যাতে শ্বেয়াৰ কৰোঁ। তো সেইটোৱে মেইন মটিভ আছিলে। মানে কি হয়, নোটছ বা যিকোনো ধৰণৰ প্ৰিপেৰেশ্যনৰ কাৰণে গাইডেন্সটো আজিকালি অনলাইন পাই যোৱা যায়, ইউটিউবতে হওক, ক্ৰমতে হওক, গুগলতে হওক, চবতে পাই যোৱা যায়। যিমানখিনি পাৰি তাৰ পৰা আহৰণ কৰিব লাগে। নিজে ছেল্ফ প্ৰিপেৰেশ্যনত অকণো প্ৰব্লেম নহয় বৰ্তমান সময়ত। জাষ্ট আমাৰ যিখিনি সঁজুলি আছে আমি এইখিনি শুদ্ধকৈ ইউজ কৰিব পৰাটোহে কথা। এতিয়া যিহেতু AI আহি গ'ল, মই আকৌ কৈছোঁ, দোহাৰিছোঁ মই, AI আহি গ'ল, ChatGPT যিমান পাৰি ইউজ কৰিব লাগে, বহুত হেল্পফুল বস্তু। যিমান পাৰি তেনেকৈ গাইডেন্স ল'ব লাগে। গতিকে মই মোৰ ডায়েট প্লেনখনলৈকে ChatGPTৰ পৰা বনাওঁ। গতিকে যিমান পাৰি ইণ্টাৰনেটটোক এক্সপ্লইট কৰিব পাৰিলে আমাৰ লাভৰ কাৰণে, ৰাডাৰ দেন স্পেণ্ডিং টাইম ইন ছ'চিয়েল মিডিয়া, ইফ উই কেন এক্সপ্লইট দ্য ইণ্টাৰনেট ফৰ আৱাৰ অ'ন ইউজ, ফৰ আৱাৰ অ'ন বেনিফিটছ, দেন সেই যিকোনো এটা যিয়ে গ'ল হওক আমাৰ, সেইটো এচিভ কৰিবলৈ আমাৰ কাৰণে ইজি হৈ যায়। আমাৰ একো হেলাৰঙে আমি এচিভ কৰিব পাৰোঁ। জাষ্ট কোচিঙৰ ওপৰত ডিপেণ্ডেণ্ট হ'বই লাগিব বুলি একো কথা নাই। মানুহে নিজে ছেল্ফ প্ৰিপেৰেশ্যনত ধুনীয়াকৈ কৰিব পাৰে। বহুত মানুহে কৰি আছে, মানুহে UPSC-লৈকে ক্লিয়াৰ কৰি আছে ছেল্ফ প্ৰিপেৰেশ্যনত। চাকৰি কৰি ছেল্ফ প্ৰিপেৰেশ্যনত উইদাউট এনি কোচিং কৰি আছে মানুহে। গতিকে আমি এইটো ভয় খাই থাকিলে নহ'ব। এইটো সময়ত বিশেষকৈ আমাৰ ষ্টেটৰ পৰা আমাক মানে ষ্টেট ছাৰ্ভিচত, লোকসেৱাত আমাক মানুহ লাগে। আমাৰ ষ্টেটৰ পৰা বেলেগ ষ্টেটৰ মানুহ ভৰি আছে। গতিকে অসমৰ মানুহ থকাটো বহুত প্ৰয়োজনীয় আমাৰ ষ্টেটটোৰ ডেভেলপমেণ্টৰ কাৰণে। গতিকে মই ভাবোঁ ষ্টুডেণ্টে প্ৰিপেৰেশ্যন কৰি থাকিব, তোমাৰ চেনেলটোৰ পৰাও সেইখিনি গাইডেন্স পাই থাকিব। বহুত বহুত ধন্যবাদ আজি তোমাৰ চেনেলে মোক মাতাৰ কাৰণে। থেংক ইউ। তো আশা কৰোঁ আজি ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্টখিনি উপকৃত হৈছে, আৰু আগলৈকে এনেকুৱা ধৰণৰ গাইডেন্স আৰু মটিভেশ্যন পাবৰ কাৰণে ভিডিঅ'ৰ কাৰণে আপোনালোকে মোক ছাপোৰ্ট কৰিব, যাতে মই আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ। তাৰ কাৰণে মোৰ চেনেলটো যদি আপোনালোকে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাইছে, কেনেকুৱা পালে ভিডিঅ'টো চাই, আৰু আপোনালোকৰ কিবা জানিব লগা আছিলে নেকি, যাতে মই নেক্সট ভিডিঅ'ত আপোনালোকক হেল্প কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।